বহাগতে আহিবি চেনাই খোপাতে এপাহি কপৌ ফুল দিবলৈ। আমি যিটো সময়ত গীত গাইছিলোঁ সেইটো সময়ত আমাৰ অডিঅ'টোহে খুব প্ৰাধান্য আছিলে, ভিডিঅ'টোতো আমাৰ ইমান হেৰি নাছিল। আমাৰ কণ্ঠটোৱে পৰিচয় আছিলে। আমাৰ যদি অনিমা চৌধুৰী বাইদেৱে গানটো গায় আমি গীতটো শুনিলে গম পাইছিলোঁ এইটো অনিমা বাইদেউৰ গান। আপুনি এগৰাকী 16 বছৰৰ ছোৱালী, আপুনি গানটো দিছোঁ এনেকৈ, আপুনি তেনেকৈ গীতটো গাব লাগিব। আৰু তাৰ কাৰণে মই বহুত মানে আশা ভোছলেৰ কিছুমান বহুত গান মই শুনিছোঁ। মই কৈছিলোঁ, মোক ছাৰে কৈছিল তুমি গান শুনিবা তেতিয়া তোমাৰ ভৰিব। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। মই ৱেচিছ আৰু জান্তিকৰ এটা নতুন এপিছ'ডলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আৰু আমাৰ মাজতে এগৰাকী আজি বিশিষ্ট গায়িকা আছে। মই প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰাৰ আগতে দুটামান কথা কৈ ল'বলৈ বিচাৰিছোঁ। আপোনালোকো কৈছোঁ, সৰুতে মানে আগতে কি হয়, যেতিয়া ৰাতিপুৱা উঠোঁ আমাৰ মানে মিউজিক ছিষ্টেম এটা আছিলে আৰু উঠিয়ে মানে ফাৰ্ষ্ট গানটো মেবি কেইটামান আপোনাৰ গান সদায় শুনো। দেউতাই মানে এখন কেছেট লগাই থৈ দিব। মই এতিয়া গানকেইটা কৈ দিওঁ, সেইকেইটা আমি কথা পাতিম সেইকেইটা পাছত সেইকেইটাৰ ওপৰত। তো আপোনালোকে আমি সৰুতেও এনেকুৱা বহুত মানে গায়ক গায়িকা আছিলে যাক আমি ফ'ল' কৰিছিলোঁ, কিন্তু যেতিয়া সময় আগবাঢ়িব ধৰিলে কিছুমানক আমি নেদেখা হৈ গ'লোঁ মানে। তো আমি যিহেতু ধৰি লওক এতিয়া মোৰ 5 বছৰ হৈ গ'ল মই অজান্তিক কৰি থকা, আমি চেষ্টা কৰিছোঁ যাতে আমি যাৰ ফেন আছিলোঁ তেওঁলোকক আকৌ আপোনালোকৰ আগলৈ আমি চিনাকি কৰাবলৈ লৈ আহিছোঁ। আজি আমাৰ মাজত আছে কুইন দাস বাইদেউ। নমস্কাৰ বাইদেউ। নমস্কাৰ। কি খবৰ আপোনাৰ? ভাল। আপুনি কিন্তু একদম ধুনীয়াকৈ চাহ তাহ মানে লৈ খাই থাকিব পাৰে দেই, আমাৰ একো প্ৰব্লেম নাই। এতিয়া মই প্ৰথম আপোনাৰ ষ্টাৰ্ট কৰিম। আপোনাৰ যেতিয়া ধৰি লওক গায়িকা বুলি জানো আৰু মই, কিন্তু আপুনি কোনোবা এটা এপিছ'ডত কৰিছিলে যে আপোনাৰ গায়িকীৰ লগতে আপোনাৰ ডান্স কৰা বহুত মন আছিলে বোলে। আপুনি কিয় এৰিলে ডান্স কৰিবলৈ? এইটোতো এটা বৰ মানে এটা কাহিনী বুলি ক'ব লাগিব। মই মানে একদম সৰুৰ পৰা নাচিহে খুব ভাল পাইছিলোঁ। তেতিয়া মই আকৌ দেউতাই মোক নাচটো প্ৰাধান্য দিছিল। মই নাচিছিলোঁ, মানে সত্ৰীয়া শিকিছিলোঁ, তাৰপিছত কথক, ভাৰতনাট্যম এইবোৰ শিকিছিলোঁ, পিছলৈ বিহু নাচিলোঁ। কিন্তু মোৰ ককা মানে বৰপেটাত আছিল আৰু। আপুনি বৰপেটাৰ নেকি? মোৰ দেউতা বৰপেটা, অৰিজিন বৰপেটাৰ। ককাই মানে তেতিয়া মই যেতিয়া ক্লাছ 8 মান পালোঁ আৰু তেতিয়া ককাই মানে ক'লে আৰু হেৰি মা, মানে কি তুমি ডান্সটো কৰিছা ঠিকেই আছে, কিন্তু ডান্সটো তুমি হয়তো আজীৱন কৰিব নোৱাৰিবও পাৰা, কিন্তু তুমি যদি গানটো তাৰ লগত ৰাখা বা গানটো কণ্টিনিউ কৰা তেতিয়া কিন্তু তুমি গানটো একদম মানে যিমান দিন গাব বিচাৰিবা সিমান দিন গাই থাকিব পাৰিবা। মোৰ মানে ককাই সম্ভৱ সেইটো এটা ধাৰণা কৰি লৈছিল। তেতিয়াতো ডান্স চান্সবোৰৰ মানে ইমান বেছি সুবিধাও নাছিল বা এটা বয়সত মানুহৰ বন্ধ হৈ গৈছিলে। সেইকাৰণে ককাই মানে মোক সেইটো কথা কৈছিলে যে তুমি গানটোকে মানে কণ্টিনিউ কৰি ৰাখা। গানত মানে আপোনাক তেখেতে আনিছিলে? মানে কি গানটো মোৰ চলি আছিল, কিন্তু গানটো গৌণ, মুখ্য কিন্তু মোৰ ডান্স আছিল। আপুনি বহুত সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী আছিলে নেকি? সম্ভ্ৰান্ত বুলি কওঁ, নিজে কেনেকৈ কওঁ। আগতে মানে আমাকতো শিকিবই নিদিয়ে গান চান মানে হেৰি চাৰিবোৰ। আৰু ধৰি লওক সেইটো সময়ত যি আমাৰ ধৰি লওক বৰুৱা ফেমিলি আছিলে, ডাঙৰ মানে আৰু কিবা কিবি আছিলে কেইজনমান চিনাকি, মানে তেওঁলোকৰ ল'ৰা ছোৱালী চব যায় আৰু মানে ড্ৰয়িঙতো যাব, নাচিবলৈও যাব, গাবলৈও যাব। আমিতো ধৰি লওক মানে এফৰ্ড কৰিব নোৱাৰিছিলে মা দেউতাই। আপোনালোক যেতিয়া সেইটো সময়তে চবত দিছিলে, অভিয়াছলি আছিলে মানে সম্ভ্ৰান্তটো মানে কেনেকুৱা হয়, সম্ভৱ মানে মানসিকভাৱে সম্ভ্ৰান্ত, সাংস্কৃতিক ফালৰ পৰা সম্ভ্ৰান্ত। যিহেতু বৰপেটাত আছিল, বৰপেটাত এইটো এটা খুব ভাল সাংস্কৃতিক দিশত খুব উন্নত, নহয় জানো? সেইকাৰণে আৰু মোৰ দেউতাই এইখিনিতে কৈ থওঁ, মোৰ দেউতাই বিষ্ণু ৰাভাৰ দেৱৰ লগত তবলা সংগত কৰিছিলে। আৰু মানে মোৰ আইতাহঁতে মানে তেখেতক সেই সময়ত যে পলাই ফুৰিছিল, আহি পেলাই বাই ভাত দে বুলি কৈ পেলাই খোৱা মানুহ, তেনেকুৱা ধৰণৰ এটা মানে হেৰি থকা আছিলে। আৰু মোৰ দেউতাৰ মহাক আছিলে খুব ভাল তবলিষ্ট। এটা সময়ত মানে নেপালৰ ৰজাই তেওঁক বহুতো পুৰস্কাৰ দিছিলে। কিন্তু সম্ভ্ৰান্তই হ'ল মানে সেই তেনেকুৱা ফালৰ পৰাহে সম্ভ্ৰান্ত দেই আমি। সেইকাৰণে চাগে ককাই বুজি পাইছিল যে কিবা তেতিয়া সময়ত বহুতে কিন্তু নাও কৰিছিলে।
ছোৱালীবোৰক পঢ়াটোৰ বাদে অন্যত যাবলৈ দিয়া নাছিল কিন্তু মোৰ দেউতাই আকৌ মোক সৰুৰে পৰা গান নাচ দুইটাতে মোক ৰাখিছিল আৰু নিজে গান গাওঁতে মোক নিজে তবলা বজাইছিল মোৰ লগত দেউতাই তাৰপিছতে ককাই তেনেকৈ কোৱাৰ পিছত দেউতাই চিন্তা কৰিলে ময়ো চিন্তা কৰিলোঁ হয়তো ডান্সটো এটা সময়ত ৰাখিব নোৱাৰিম আৰু তেতিয়া লাহে 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 মোৰ গানটোৰ ফালে ধাউতিটো বাঢ়ি গ'ল আৰু ভগৱানৰ কৃপাত মই আজি পৰ্যন্ত কিন্তু ককাৰ আশীৰ্বাদ বুলি গাই আছোঁ মানে ধৰি লওক আপুনি কিমান বছৰ শিকিছিলে কিমান বছৰ মানে মই মোৰ জন্ম ক্লাছিকেল শিকিছিলে চাগে শিকিছিলোঁ মোৰ জন্ম নগাঁৱত তেতিয়া তাত মই শিকিছিলোঁ কিন্তু তাত আমি পৰীক্ষাবোৰ দিব পৰা নাছিলোঁ দিয়া নাছিলোঁ শিকিছিলোঁ যদিও সুশীল বেনাৰ্জী ছাৰ তেখেত বহুত এতিয়াৰ জেনেৰেশ্যনে বা জানে নাজানে নাজানো নন্দ বেনাৰ্জী তেখেতৰ দেউতাক আছিল সুশীল বেনাৰ্জী তেখেতে শিকাইছিলে আমাক সৰু থাকোঁতে দেই তাৰপিছত আমি গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত শিকিলোঁ দেৱেন শৰ্মা ছাৰৰ ওচৰত শিকিলোঁ দামোদৰ বৰা ছাৰৰ ওচৰত শিকিলোঁ ভজন শিকিলোঁ এনেকৈ তাৰপিছত মই বিশাৰত কমপ্লিট কৰিলোঁ নিপুণ শিকিছিলোঁ যদিও কমপ্লিট কৰা নহ'ল তেনেকুৱা এনেই আপোনাৰ ধৰি লওক কোনটো সময়ত এই ফিল্ডটো আহিলে যে অকল মোৰ ভইচটো মোক ঘৰৰ মানুহখিনিয়ে নহয় গোটেই অসমীয়া শুনিব লাগিব মানে এই ফিল্ডটো একচুৱেলি মোতকৈ মোৰ ঘৰৰ মানুহে বেছি চিন্তা কৰিছিলে মোৰ মা আৰু মোৰ দেউতা মোৰ মাৰ খুব হেঁপাহ আছিলে মানে মোৰ ছোৱালীজনীয়ে ৰেডিঅ'ত গান এটা গাওঁ তেতিয়াতো আমাৰ ৰেডিঅ'টোহে ন তেতিয়া আৰু মানে মাধ্যম হিচাপে খালি ৰেডিঅ'ত গান গাব মানে সেই হেঁপাহকণ মোৰ মাৰ আছিলে যাৰ কাৰণে অকণিমেলত এটা গীত গাবৰ কাৰণে 1 মিনিট বা 2 মিনিটৰ এটা গীত তোমালোকে অকণিমেল শুনিছা নেকি হয় নেকি অকণিমেলত মানে কি অকণ সময়হে দিয়ে ন সেইখিনিৰ কাৰণে মানে মোক নগাঁৱৰ পৰা দেউতাই লৈ আহিছিল আনি পেলাই মোক অকণিমেলত গান গাইছিল তেনেকুৱা তেতিয়াৰ পৰা মোৰ ৰেডিঅ' জাৰ্ণিটো সেই অকণিমেলৰ পৰা আৰম্ভ হৈছে তাৰপিছত তেনেকৈ কৰি চেমনীয়া চৰত অডিশ্যন দিলোঁ চেমনীয়া চৰত পালোঁ তাৰপিছত যুৱমণিত গালোঁ তাৰপিছত জেনেৰেলত কৰিলোঁ গালোঁ তাৰ হেৰিত মোৰ ধৰা সূৰ্য দাস তেখেতটো নগাঁৱৰ আছিলে তেখেতৰো অৰিহণা বহুত আছে মোক ৰেডিঅ'ত গান কেনেকৈ গাব লাগে মাইক্ৰফোনটো কেনেকৈ ল'ব লাগে তাৰপিছতে সুৱেজ বৰদলৈ তেখেত আমাৰ নগাঁৱৰ তেখেতেও মোক মানে কেনেকৈ গান গাব লাগে এদিন আহি ৰেডিঅ'খন কেনেকৈ আহিব লাগে কেনেকৈ গাব লাগে দেখুৱাই দিছিলে তেখেতসকলৰ ৱাহিদুৰ ৰহমান তেখেতসকলৰ বহুত অৰিহণা আছে এইটো কোন চনৰ কথা হয় বাৰু আপুনি যেতিয়া ফাৰ্ষ্ট ৰেডিঅ'ত গাইছিলে মই এনেই 78ত জেনেৰেলত মই পাছ কৰিছোঁ তাৰ আগৰ সময়খিনি মানে মই অকণিমেল চেমনীয়াৰ চৰা যুৱবাণী সেইখিনি গাইছোঁ কিন্তু 78ত মই জেনেৰেলত মানে চিট মানে পৰীক্ষা দি পাছ কৰিছোঁ আপোনাৰ মানে ধৰি লওক সেইটো মোৰ ৰেকৰ্ডিং ক'ত হৈছিলে ৰেডিঅ'তে হৈছিলে ৰেডিঅ'ত মানে ষ্টেচনটো মানে এতিয়া যিটো অল ইণ্ডিয়া ৰেডিঅ' চানমাৰী তাতে আছিলে তাৰ পৰা আপোনাৰ ধৰি লওক কমাৰ্চিয়েল যিটো মানে ছিংগিং তাৰ জাৰ্ণিটো কেনেকৈ হ'ল সেইটোতো ধৰি লওক আমাৰ এতিয়া সৈয়দ ছাদুল্লাহ ছাৰহঁত ৰেডিঅ'তে একদম লাষ্টলৈকে থাকিলে ন তেওঁলোক যিমান থাকিলে আপুনি ধৰি লওক তাত এৰি পিনি এইফালে গুচি আহিলে নেকি কমাৰ্চিয়েল নহয় আমাৰ ৰেডিঅ'টো কণ্টিনিউ হৈয়ে থাকিল এতিয়াও ৰেডিঅ'ত প্ৰগ্ৰাম হ'লে আমি গাওঁ কিন্তু 78ত মই পাছ কৰিলোঁ 79 84ত মানে কমাৰ্চিয়েলি কিবা এটা গাব লাগে বুলি মানে তেতিয়া মোৰ দেউতাই আৰু খুব ইণ্টাৰেষ্ট আৰু মানে দেউতাই ক'লে এটা গান তোমাৰ ৰেকৰ্ডিং কৰিব লাগে তেতিয়া মানে সেই ইপি ৰেকৰ্ড এখন তেতিয়া এখন ইপি ৰেকৰ্ড 4টা গানৰ 4টা গানৰ এখন ইপি ৰেকৰ্ড কমাৰ্চিয়েল ৰেকৰ্ড মই কণ্ঠদান কৰিলোঁ দেউতা প্ৰডিউচাৰ আছিল তেতিয়া ষ্টুডিঅ' হিচাপে জ্যোতি চিত্ৰবনত এটা ষ্টুডিঅ' আছে এই ষ্টৰিটো মোক হেৰিয়ে কৈছিলে মানে আপুনি যাওঁতে মই নাজানো কেনেকুৱা অৱস্থাত আছিলে আমাৰ হেৰি আহিছিলে নমিতা ভট্টাচাৰ্য বাইদেউ আহিছিলে তো তেখেতে কৈছে ফাৰ্ষ্ট যেতিয়া মানে ৰেকৰ্ডিং কৰিছিলে সেই ৰাস্তাটোত যাব নোৱাৰি বোলে ৰাতি বোলে একদম জংঘল বোলে পুৰা বহুত ভয় লাগে আপুনি থাকোঁতে তেনেকুৱাই আছিলে তেতিয়া তেনেকুৱাই আছিলে এখন দোকান নাছিল চাহ একাপ খাবলৈ হয় নেকি চাহ একাপ খাবলৈও মানে সেই গণেশগুৰিৰ পৰা চাহ এটা লৈ যাব লাগিছিল সেই জেগাত মানে চাহ এটা পাবলৈ নাছিল গম পাইছোঁ জয়াল একদম
আপোনাৰ মানে ধৰি লওক এই 4টা গানৰ যিটো আটাইতকৈ মানে আপোনাৰ ভাল লগা গান কোনটো আছিলে এইটো ফাৰ্ষ্ট এলবামটোৰ ইপিটোৰ চবতকৈ ভাল লগা গান ডেফিনেটলি মোৰ বহাগতে আহিবিছা নাই এই গীতটোৱে ভাল লগা গান কাৰণ এই গানটো মই মোৰ ভাল লগাতকৈ মানে ৰাইজৰ ইমান ভাল লাগিছিল যিটো কাৰণে ধৰা আজিও মোক কুইন ডান্স বুলি কোৱাৰ লগে লগে বহাগতে আহিবিছা নাই এই টেগ এটা যেন লাগি গ'ল মোৰ বহাগতে আহিবিছা নাই গীতটি মানুহে ইমান মৰম কৰিছে এই গীতটি এই গীতে ময়ো খুব ভাল পাওঁ এইটো 1994ত এইটো আপুনি বেয়া নাপালে আমি এবাৰ শুনিব পাৰিম নেকি গানটো মানে মোৰ কাৰণে এইটো ন বহুত আপুনি চাগে বিশ্বাস নকৰিব বহুত প্ৰাউডৰ মমেণ্ট হয় হা মানে সৰুৰ পৰা ধৰি লওক আপোনালোকৰ সেই কেছেটকেইখন এতিয়াও আছে আমাৰ দেউতাই মানে খুব চম্ভালি ৰাখে আৰু তেতিয়াতো আমাৰ কাৰণে এইবোৰ সপোন নিচিনা আছিলে যে আপোনালোকৰ নিচিনা মানুহক মানে আমি কেতিয়াবা হ'লেও মানে লাইফত লগ পাম আৰু মই মেবি অশান্তিকৰ এটাই লাভ হৈছে মই যাক মানে সৰুৰ পৰা দেখি আহিছোঁ মানে ডাঙৰ যাক মানে মোৰ কাৰণে সপোন নিচিনা আছিলে বস্তুবোৰ ফ্ৰণ্টত যেতিয়া পাই আছোঁ ন অকণমান ভিতৰৰ পৰা ইম'চনেল হৈ যাওঁ মানে এতিয়া ধৰি লওক আপুনি আহি আছে মই মাজে মাজে অকণমান নাৰ্ভাছো হৈ আছোঁ মানে নাজানো মানে মোৰ সেই বস্তু আহি আছে মই সেইটো সময়ত ধৰি লওক ৰাতিপুৱা আগফালে মৰণা মাৰি থাকে এই তুলি ৰ'দত দি ধাম মাৰি থাকে তাতে আপোনাৰ ৰেডিঅ'ত বাজি থাকে এইও মানে নষ্টালজিয়া মোৰ কাৰণে আমিতো 90s হয় ন তো সেই সময়খিনি মানে আপোনালোকৰ এই ভইচখিনি মানে কেৰি কৰি আছে মোৰ কাৰণে তোমালোকে পালা আমাক আচলতে 90s বুলি ক'লাতো তোমালোকে আমাক পালা আমাৰ ভালকৈ পাইছোঁ মানে তোমালোকে খুব ভালকৈ পাইছা আৰু তেতিয়া ভাল লাগিছিলে মানে এটা ৰুটিন আছিল মানুহবোৰৰ ৰাতিপুৱা মানে মানুহে শুই উঠি বন্দনাটো শুনিছিল হয়নে বন্দনাত আমাৰ বহুত অসমীয়া নামৰ পৰা আদি কৰি ভজন বৰগীত এইবোৰ বাজিছিল মানুহে সেইখিনি ৰাতিপুৱা শুই উঠি এই যে এটা চেন্নাইৰ মাত এটা শুনিছিল শুনিলেই বন্দনাটো শুনিছিল সেইটো মানুহৰ এটা ৰাতিপুৱা শুই উঠা ছিগনেল তাৰপিছত চবেই অফিচত যাব লাগিব স্কুলত যোৱা লৈছিল তেতিয়া আজিকালি নিচিনা 7টা বজাতে স্কুল নাছিল আমাৰ 10টা মই নগাঁও গাৰ্লছ স্কুলত পঢ়িছিলোঁ 10:30 গভৰ্ণমেণ্ট বইজৰ কিন্তু 10টাত গভৰ্ণমেণ্ট গাৰ্লছ স্কুলৰ মানে 10:30 একেলগে দিয়া নাই দেই ল'ৰা ছোৱালী সেইকাৰণে আমি সেই 8:30 পৰা 9টা বজাৰ ভিতৰত গীতিমালিকা দিয়ে গীতিমালিকা অনুষ্ঠানটো আমি যেতিয়াই বাজিল গীতিমালিকা বুলি ক'লে আমি লগে লগে কিতাপ চিতাপ সামৰিলোঁ তাৰমানে এতিয়া আমি গা ধুব লাগিব গা ধুই ভাত পানী খাই আমি 9:30 ওলাই যাব লাগিব মানে তেনেকুৱা এটা মানুহ ঘড়ীৰ নিচিনা কাম কৰিছিলে মানে ডেইলি ৰুটিন আৰু গানবোৰ যে যেতিয়া বাজি আছিল আমাতকৈ ছিনিয়ৰ মানুহবোৰৰ গীতবোৰ বাজি আছিল ইমান ভাল লাগিছিল নহয় আৰু চবতকৈ ডাঙৰ কথা যিটো গীত ভাল লাগে সেই গীতটো মানে এতিয়া হয় মুখস্থ কৰিব লাগিব তো লিখিবতো নোৱাৰি মানে আকৌ এদিন কেতিয়া আহিব সেই গীতটো বাট চাইডে যোনদিনাখন আহিব সেইদিনাখন পিছৰ লাইনটো লিখিম সেইটো বৰ ইণ্টাৰেষ্টিং আছিল সেইটো কাৰণে ভাল আছিলে বস্তু আমি কষ্ট কৰিব লগা হৈছিল এতিয়া বস্তু বেছি ইজিলি এভেইলেবল হৈ থাকিলে মানে এতিয়া শিকা বুজাৰ কথা নাইতো একদম নাই কাৰণ আমি সদায় শুনি এতিয়া এই 4 লাইন কিবা কৰি 2 লাইনটো মুখস্থ হৈ গ'ল পিছৰ লাইনখিনিতো মুখস্থ নহয় অকণ আধা দুটাৰ মাজত ৱৰ্ড এটামান থাকিও যায় বুজিও নাপাওঁ ৱৰ্ড থাকি যায় সেইটো ভাবি থওঁ পিছততো কেতিয়া বাজিব 10 দিন 15 দিনৰ পিছত বাজে কিন্তু গানবোৰ আকৌ ৰিপিট হয় সেই ভাৱটো থাকিলে তেতিয়া আকৌ যেতিয়া বাজিব শুনি থাকোঁ না দিব গানটো একদম কাণ পাতি বাকী 2 লাইন লিখিম এনেকৈ কিজানি আমাৰ এটা গান লিখোঁতে 1 মাহ 1.5 মাহ আমাৰ লাগে আপোনালোকৰ কাৰ ফেন আছিলে তেতিয়া আমাৰ ফ্ৰেণ্ডৰ ভিতৰত ধৰক নীলিমা বাইদেউ দীপেন বৰুৱা তেখেত নাছিল ৰেডিঅ' আৰ্টিষ্ট তেওঁ পিছত হৈছে তেওঁ প্লেবেক ছিংগাৰহে আছিল নমিতা বাইদেউ নাছিল হেৰি আছিলে ডলি ঘোষ বাইদেউ আছিল নীলিমা খাতুন বাইদেউ আছিল হাচিনা হাজৰিকা আছিল তাৰপিছত শান্তা উজিৰ বাইদেউ আছিল তাৰপিছত এইবোৰ গীত শুনি অমৰ গীতবোৰ শুনি নহয় জানো জয়ন্ত হাজৰিকা পুলক বেনাৰ্জী এখেতসকলৰ গীতবোৰ শুনি মানে এনেকুৱা এটা গীত যেতিয়া মই 10 বাৰ শুনি পেলাই গানটো লিখিব লাগিব তো মোৰ কিমান গানটো ভৰিব মোৰ এজন ছাৰে কৈছিলে তুমি গান গাবা যিমান তুমি গাবা তাতকৈ যিমান শুনিবা তোমাৰ সিমান ভৰিব গানটো যিমান শুনিম সেইটো মোৰ কাণত ভৰিব আৰু তেতিয়া মই উলিয়াব পাৰিম আৰু তেতিয়া তেনেকুৱা হৈছিল মই যদি 10 বাৰ শুনিছিলোঁ গানটো
10 বাৰ শুনি মই 10 বাৰেই মই শুনি লিখিছিলোঁ কাৰণ প্ৰত্যেকটো বস্তুৱে মোৰ মনত মানে চবৰে দেই সেইখিনি সময়ত মানে সেইটো হৈ গৈছিল আজিকালিতো সেইটো নহয় আজিকালি এবাৰ দুবাৰ শুনিলে গানটো উঠাই দিলে তাৰ মাজত কাৰোবাৰ পাৰফেকশ্যন আহেও কাৰোবাৰ নাহেও মেক্সিমাম মই আহে জানো নাহে দেখোন ইমান পটককৈ এনেইতো নিয়ম মতে নাহে কিন্তু কিছুমানৰ কিন্তু যাৰ স্পেচিয়েল হেৰি আছে তেওঁলোকৰ আহে কিছুমানৰতো নাহে কিন্তু সেইটো আৰু নিজৰ কথা এনেই আপোনাৰ ধৰি লওক ভয় লাগিছিলে নে যেতিয়া ধৰি লওক সেইসকল ছিংগাৰক আপোনালোকে গান শুনি আছিলে তাৰপিছত আপুনি নিজৰ এলবাম বনাইছে আৰু সেইটো সময়ত মানে যিখন ধৰি লওক ইণ্ডাষ্ট্ৰিটো বহুত সৰু আছিলে ক'বলৈ গ'লে এটা নেৰু ৰাস্তা আছিলে যাৰ মাজেদি আপুনি যাব লাগিব তেওঁলোকো যাব এতিয়া কিছুমানে ধৰি লওক এই ৰক গান গাইছে এতিয়া কিছুমানে ৰেপ গান গাইছে তো বেলেগ বেলেগ জনৰত গৈ আছে কিন্তু আপোনালোকে যিটো সময়ত গাইছিলে আপুনি যেতিয়া গাব আপোনালোকে যাৰ গান শুনিছিলে তেওঁলোকে আপোনালোকৰ গানটো শুনিব ঠিক আছে আৰু সেইটো সময়ততো সমালোচনা হৈ চাগে মানে পজিটিভ হয় আজিকালি নিচিনাকৈ ধৰি লওক বেয়াকৈ কৈ নিদিয়ে কিন্তু প্ৰত্যেকেই কোনোবাই যে কিবা এখন কিতাপ লিখিছে সেইখনৰ ওপৰতো কোনোবাই ধুনীয়াকৈ অকণমান লিখে সেই বস্তু মানে কিবা মানে লাগিছিলে নেকি যে মানে নোৱাৰিম নেকি মই কপ আপ কৰিবলৈ সেইটো লেভেলত নোৱাৰিম বুলি ভাবা নাই কিন্তু ভয়টো সদায় আছিল এতিয়াও আছে ভয়টো ভয় মানে সদায় কলিজাত ভয়টো আছেই কিন্তু নোৱাৰোঁ বুলি মই এতিয়াও নাভাবোঁ তেতিয়াও ভাবা নাছিলোঁ আৰু ভৱিষ্যতলৈও নাভাবোঁ নোৱাৰোঁ বুলি কিন্তু ভয়টো যেতিয়া কলিজাত আছে নিশ্চয় চেষ্টা কৰিম চেষ্টা কৰি আহিছে আমি এটা শুনো গান আপুনি মই এইটোৱে শুনিবলৈ বিচাৰিছোঁ কাৰণ মোৰ কাৰণে এইটো দুটা আপোনাৰ গান মোৰ মনত আছে যিকেইটা মানে বহুত বেছি শুনিছোঁ বাকী কিছুমান গান থাকে ধৰি লওক নিজৰ ইমান মোৰ সেইটো লগত নিমিলে চাগে সেইটো কাৰণে এভইড কৰি দিয়া এই দুটা গান কিন্তু দিনে ৰাতিয়ে শুনিছোঁ এটা সময়ত ডেক আমাৰ মিউজিক ছিষ্টেম থাকে মানে তাত এটা বহাগতে আহি গৈছে আৰু সেইটো মই কৈ আছোঁ আপোনাক অলপ পাছত এবাৰ শুনাওক গানটো আপুনি গান গাবলৈ গ'লে বেয়া পায় নেকি আৰু নাপাওঁ গান গোৱা মানুহক যদি গান গাবলৈ দিলে বেয়া পায় মই মানে কি হয় মানে কি হয় ধৰি লওক যেতিয়া অকণমান বেছি বয়সত ডাঙৰ ধৰি লওক আপোনালোকে যেতিয়া আহে মানে অলপ সুধিবলৈ ভয়ো লাগে মানে দীপেন বৰা ছাৰ এবাৰ আহিছিলে তেখেতকতো মই মানে কপি সুধিছোঁ দুআষাৰ শুনিব পাৰিম নেকি মানে গান আৰু মাহঁতে ভাল পায় মানে তেওঁলোকে চাই শ্ব'টো দুআ শুনাব মানে গাবলৈ দিব লাগে অকণমান ভাল লাগে শুনি যেতিয়া ভাল লাগে কাৰণ আমিতো গান গোৱাই মানুহ নহয় জানো গান গোৱা মানুহক যদি গান গাবই নকয় আৰু মই এবাৰ দুআষাৰ যদি গায়ো নিদিওঁ কেনেকৈ হ'ব সেইটো হয় নহয় জানো মানুহেতো মোৰ গানেই শুনিব বিচাৰিব কথাখিনি বা কি কৈছোঁতো ঠিক নাই কথাখিনিতো শুৱলা নহয় কথাখিনি তোমাৰ নিচিনা শুৱলা নহয় মোৰ মাতটো তোমাৰ নিচিনা শুৱলা নহয় মই আপুনি যেতিয়া ফাৰ্ষ্ট ধৰি লওক আপোনাৰ ইণ্টাৰভিউটো চাইছিলোঁ বা আপোনাৰ ফটোখন চাইছিলোঁ মোৰ ভয় লাগিছিলে কিন্তু আপোনালৈ অকণমান মানে ধৰি লওক বহুত আছে কিছুমান বহুত চাই চিতি কথা ক'বলগীয়া হয় মানে ক'ত বা ভয় লাগে কিন্তু আপোনালোকৰ মোৰ এই ফিল্ডটো হোৱা নাই যে মানে আপুনি বেয়া পাব পটককৈ আৰু মই কেতিয়াবা ওলাই যায় কিবা কিবি মুখত কথা একো নহয় কিন্তু মই ক'ব পৰাখিনি ক'ম তেতিয়াহ'লে আমি এতিয়া এটা গান শুনি লওঁ বাইদেউৰ পৰা আচলতে এই গীতটি মোৰ জীৱনৰ প্ৰথম কমাৰ্চিয়েল ৰেকৰ্ডত মই কণ্ঠদান কৰিছিলোঁ আৰু গীতৰ কথা আছিল এতিয়া আমাৰ মাজত নাই চাৰু গোহাঁই ডাঙৰীয়া সুৰ আৰু সংগীত জেপি দাসে কৰিছিল আৰু জ্যোতি চিত্ৰবনত তেতিয়া কৰিছিলোঁ এইখিনি কথা মই ইয়াত কৈ দিছোঁ মানে কৈ মনত পৰিছে গানটোৰ লগত আজি তুমি সোধোতে এতিয়া যিবোৰ কিছুমান নাই আমাৰ মাজত গোপাল দাই তেতিয়া মেণ্ডলিনখন বজাইছিল তাৰপিছত ৰিণ্টু দাই তেওঁ হেৰিটো বজাইছিল ৰিণ্টুৱেতো দুটা ককায়েক ভায়েকে দুইটাই এটা গীটাৰ এটা লেডাৰ বজাইছিল তাৰপিছত এনেকুৱা আৰু যিবোৰ খুব তেতিয়াৰ দিনৰ মহান শিল্পী আছে সেই দিনটো বহুত মনত আছে কাৰণ মোৰ জীৱনৰ প্ৰথম ৰেকৰ্ডিং আছিল আৰু প্ৰভাত শৰ্মাৰ নিচিনা এজন ব্যক্তিয়ে গীতত বাঁহী বজাইছিল তেখেতসকলক পাইছিলোঁ বাৰু ৰেডিঅ'ত আমাৰ লগত বজায়ে থাকে কিন্তু কমাৰ্চিয়েল ৰেকৰ্ডত তেখেতে বজাইছে চবতকৈ ডাঙৰ কথা এই গীতটি যেতিয়া মই টেক কৰি পেলাই আহিলোঁ ভিতৰৰ পৰা ওলাই আহিলোঁ মোক তেতিয়া মানে একেবাৰে প্ৰভাত শৰ্মা দাই খুৰা আহিলোঁ মোক ভয়ে আহিছোঁতো তেতিয়া কৈছে হেৰি মূৰত ধৰি পেলাই কৈছে তই বৰ ভাল গালি দেই তই কিন্তু এই গানটো কিন্তু তই খুব ভাল গালি এই গানটো কিন্তু তোৰ চলিব মূৰত আশীৰ্বাদ দি পেলাই কৈছিলে কিন্তু তেতিয়া তেওঁ চলিব বুলি কৈছিলে গানটো মানে খুব মানুহে ল'ব মই ইমান বুজি পোৱা নাছিলোঁ মানে কথাটো কেনেকৈ ক'লে কিন্তু এতিয়া মানে পিছত বুজি পাইছোঁ আচলতে তেওঁলোকে বুজি পাইছিলে
এনেকুৱা এগৰাকী তেখেতসকল শিল্পী মানে তেখেতসকলে বুজি পায় কোনটো গান কেনেকুৱা আৰু মোৰ লগত মিলিছেনে নাই গান এটি হ'লেই নহ'ব গান এটি হ'লেই নহ'ব গানটোৰ কথা সুৰ নহয় জানো সংগীত আৰু শিল্পীগৰাকীৰ লগত কণ্ঠটোৰ লগত মিলিছেনে নাই আৰু সেই গানটোৱে আপোনাৰ চিনাকি হৈ গ'ল লাষ্টত সেই তেনেকুৱা ধৰণৰ কথা সেইকাৰণে মানে এইখিনি স্মৃতি জড়িত হৈ আছে কাৰণে কথাখিনি ক'লোঁ বহাগতে আহিবি চেনাই খোপাতে এপাহি কপৌ ফুল দিবলৈ বহাগতে পখিলা উৰিলে তই জানো নাহিবি মৰম দিবলৈ বহাগতে তোৰে মোৰে মাজত আছে সমাজৰে নৈ সাঁতুৰি পাৰ হ'ম তোকে পাবলৈ তই জানো নাহিবি সমাজৰ ভয়তে তই জানো নাহিবি সমাজৰ ভয়তে খোপাতে এপাহি কপৌ ফুল দিবলৈ খোপাতে এপাহি কপৌ ফুল দিবলৈ বহাগতে ঠিক আছেনে মনটো কিবা কিবি লাগি গৈছে মোৰ একেবাৰে সঁচানে মোৰ অতীত হয় এই গানবোৰ কিন্তু হয় অৱশ্যে বহুত সময়ত এই গীতটি সেই সময়ত এটা ৰোমেণ্টিক গীত আছিল সেইকাৰণে চবেই মানে এই গীতটি খুব কিয় জানো গানটোৰ কথা সুৰ ন কথাখিনিও মানে ইমান সহজ ৰোমেণ্টিক কিন্তু বহুত অনেষ্ট হৈ পিনি গৈ আছে লাগে মানে সেইটোৱে যদিও ৰোমেণ্টিক গীত তাত মানে সেইটো লাগিছে ইমান কথাখিনি সহজ নিভাঁজ সুৰটো মানে ইমান নিভাঁজ সুৰ সেইটো কাৰণে মানুহৰ অন্তৰত মানে সোমাই যায় কথাবোৰ মানে সহজ সৰল বস্তু যে মানুহক যে চুই যায় এই কথাটো প্ৰমাণ কৰে এনেই ধৰি লওক আপোনালোকে যিটো সময়ত গাই আছিলে প্ৰায় বেলেগেই গানবোৰ কম্প'জ কৰে বা বেলেগে লিখি দিয়ে তো আপুনি তাত নিজকে বিচাৰি পায়নে সেই গানবোৰত মানে ধৰি লওক আপুনি যদি গান এটা লিখিলেহেঁতেন বা আপুনি যিটো চিন্তাধাৰাৰ কথা ভাবে তেনেকুৱা সেই গানবোৰত সেই বস্তুটো প্ৰতিফলন হৈছিলেনে তাৰমানে কেতিয়াবা কৈ দিয়া যায় প্ৰথমেতো ইমান বুজি পোৱা নাছিলোঁ পিছলৈ ধৰক মই কেনেকুৱা ধৰণৰ গীত মই গাব বিচাৰোঁ কেনেকুৱা ধৰণৰ গীত মোক মই মানে এইবাৰ গাম বুলি ভাবিছোঁ মনে কৈছে তেতিয়া ধৰক মই কৈ দিওঁ গীতিকাৰসকলক অকণমান এনেকুৱা ধৰণৰ গান এটা কৰিবচোন বা এনেকুৱা গান এটা কৰিলে ভাল হ'ব নেকি মানে বা মোৰ লগত মিলিব চাগে তেনেকৈ মানে গানবোৰ কেতিয়াবা কোৱা যায় আৰু তেতিয়াৰ দিনৰ গীতিকাৰসকলৰ কথাবোৰ অলপ বেলেগ আছিল শিল্পীসকলক লৈ গানবোৰ লিখিছিল বহুত ভাবি চিন্তি লিখিছিল সুৰকাৰসকলেও গানবোৰ যেতিয়া কৰিছিল শিল্পীগৰাকীৰ লগত কেনেকুৱা ধৰণৰ গীত কৰিলে তেখেতৰ কণ্ঠত ভাল লাগিব বহুত ভাবি চিন্তি কৰিছিল মানে কিন্তু পিছলৈ এনেকুৱা হ'ল কোনে গাব গীত কোনে গাব কাৰ লিখা কি কথা কোনেও কাৰো লগত সংস্পৰ্শ নাই এটা সময়ত এনেকুৱা হৈছিল আমিয়ে গীত গাবলৈ গ'লে কাৰ গীত গাবলৈ গৈছোঁ কি কথা একোৱেই নাজানো কোনে মিউজিক কৰিছে কোনে মোৰ লগত ডুৱেট গাব নাজানো গৈছোঁ গানটো গাইছোঁ গুচি আহিছোঁ তেনেকুৱা হ'লে মানে কি হয় সেই আৱেগটো নাথাকে গানৰ গম পাইছোঁ এনেই আপোনালোকে যেতিয়া আগতে শ্ব'জ কৰে মানে সেইটো কোন সময়ৰ পৰা ষ্টাৰ্ট হৈছিলে মানে যিটো আমাৰ এতিয়াতো বিহু বেছি হৈ গৈছে আপোনালোকৰ সময়ত সেই বিহুৱে আছিলে নে অলপ বেলেগ শ্ব' আছিলে বেলেগ শ্ব' আছিলে তেতিয়া যিহেতু মই নগাঁৱত আছিলোঁ নগাঁৱত আমাৰ বিহুটো মানে বহাগ বিহুতকৈ ভোগালী বিহু বেছি আছিল ভোগালীটো মেইন আছিলে তাত নগাঁৱৰ জুবিলি নেহৰুবালি ফিল্ডত
ভোগালী বিহুটো আয়োজন কৰে আৰু তাত মানে খেল ধেমালিৰ পৰা আদি কৰি মানে ডান্স গানৰ কম্পিটিশ্যনবোৰ হয় আৰু মানে গোটেইকেইদিনেই প্ৰগ্ৰেম হয় আৰু তেতিয়া মানে গুৱাহাটীৰ পৰা আৰ্টিষ্টবোৰ গৈছিলে আৰু আমি সৰু আৰু দেই মিতালী চৌধুৰীৰ কথা মোৰ খুব ভালকৈ মনত আছে মিতালী চৌধুৰীয়ে তেতিয়া একদম আশা ভোছলেৰ গীতবোৰ গায় তেতিয়া ভাবিছিলোঁ কেতিয়াবা এনেকৈ গীত গাব পাৰিম ষ্টেজত আমি যেতিয়া সৰু আছিলোঁ কেনেকৈ বা ইমান ধুনীয়াকৈ গীত গাব পাৰিম তেওঁৰ নিচিনা পাৰোঁ নোৱাৰোঁ গীত গাব পাৰিম নে এনেকৈ এনেকুৱা ভাৱ আমাৰো হয় নহয় তেনেকুৱা তাৰপিছত সেই তেতিয়া নেহেৰুবালীত মানে কি হয় যেতিয়া ভোগালী বিহুৰ এই কম্পিটিশ্যনটো হয় এইটো মানে খুব হেৰি হয় খুব টাফ হয় তেতিয়া মানে সেইটো এটা হেৰিয়ে আছিল মানে এটা যোগসূত্ৰ চবৰে নেহেৰুবালীত কোনোবাই যদি খুব ভাল গীত গায় নগাঁৱত মানে প্ৰচাৰ হৈ যায় আৰু তেনেকুৱা বহুত শিল্পী তাৰ পৰা ওলাইছেও তাৰপিছত সেইখিনি সময়ত আমাৰ লগত আছিলে তোমালোকে জানিবা ৰুণজুণ ফুকন কোকিলা গোস্বামী তেতিয়া তেওঁলোকো নগাঁৱত আছিল তেতিয়া তেওঁলোকৰ মানে মোতকৈ অলপ ছিনিয়ৰ আছিল তেওঁলোকে কিন্তু আমি এটা বিভাগতে পঢ়োঁ এটা এইজৰ হেৰিতে পঢ়োঁ আমাৰ মানে সেইকাৰণে খুব টাফ কম্পিটিশ্যন হৈছিলে আৰু ভালো লাগিছিল গোটেইকেইজনীয়ে মই যদি কিবা এটাত ফাৰ্ষ্ট হৈছিলোঁ কোনোবা এই কোকিলা হৈছে হয়তো এটাত ফাৰ্ষ্ট হৈছে ৰুণজুণ কোনোবা এটাত ফাৰ্ষ্ট হৈছে মই কোনোবা এটাত থাৰ্ড হৈছোঁ এনেকুৱা হৈছিল কিবা টাফ কম্পিটিশ্যন হৈছিলে আৰু চাবলৈ গ'লে তাৰপিছতো এতিয়া সেইবোৰ কৰি কৰিতো গোটেইকেইজন ইমান ভাল ভাল গায়িকা হৈ নগাঁৱত আগতে বহুত টেলেণ্ট আছিলে দেই এতিয়াও আছে আমাৰ ইণ্ডাষ্ট্ৰিত এটা নামেই আছে যদি ইণ্ডাষ্ট্ৰিৰ মানুহখিনি হিলদা দলিয়াই দিবলৈ নগাঁও মানুহজনৰ মূৰতে পৰিব নগাঁৱত মানে সেই দিশটো আছে বহুত পাৰ্বীন চুলতানৰ পৰা আদি কৰি পেলাই চাবলৈ গ'লে নহয় জানো বিবেকানন্দ ভট্টাচাৰ্যী তবলাৰ যিজন প্ৰথম বিশাৰদ তেনেকুৱা ধৰণৰ মানুহ তাৰপিছত তাৰিকুদ্দিন আহমেদ তেখেতসকলে কিন্তু সূৰ্য গোস্বামী তাৰিকুদ্দিন আহমেদ তাৰপিছত এনেকুৱা ধৰণৰ শিল্পীবোৰ ধৰক তেতিয়া মইতো সৰু ন আমাৰ ঘৰত আহি পেলাই তেতিয়া জলচা হৈছিলে এনেকুৱা ধৰণৰ মানে তেতিয়াৰ দিনৰ পুৰণ ক্লাছিকেলৰ হ'লে এখেতসকল আহিব আৰু যদি অলপমান মডাৰ্ণ কৰিব বিচাৰোঁ ৱাইদুৰ ৰহমান তাৰপিছতে সূৰ্যদা তাৰপিছতে সুৱেজ বৰদলৈ জেমছ বৰদলৈ নগাঁৱৰ মানে সেইসকল তেতিয়া মানে আছিলে সূৰ্য গোস্বামী এনেকৈ তেখেতসকল আহি আমাৰ ঘৰত মানে জলচা বহে বৈঠকী আৰু মানে বৰপেটাৰ ফালে আমাৰ বৈঠকী বুলি কয় এইফালে জলচা বুলি কয় আজিকালি বা কি বুলি কয় নাজানো মানে বহি পেলাই গান তেখেতসকলে বহুত মানে মোৰ দেউতাৰ মানে খুব হেঁপাহ মানে কৈছোঁ ন সংগীতটো তেখেতৰ ইমান ভাল পায় মোৰ ছোৱালীয়ে মানে গান কিমান গাব পিছৰ কথা কিন্তু আনি তেখেতসকল আহিব মোৰ ঘৰত পৰিৱেশটো বনাই দিছিলে পৰিৱেশটো মই পাইছিলোঁ মই সেই পৰিৱেশটো পাইছিলোঁ মোৰ সেইখিনি সৌভাগ্য হৈছিলে যে সেই তেনেকুৱা এটা পৰিৱেশ মই দেখিবলৈ পাইছিলোঁ আপোনাক এনেই বেলেগ একো প্ৰফেশ্যনৰ কাৰণে পুজ কৰা নাছিলে ঘৰত নাই সঁচাকৈ দে নাই তেনেকুৱা কোনো বেলেগ প্ৰফেশ্যনৰ কাৰণে মোক কোনোদিন ফ'ৰ্চ কৰা নাই মই যিটো ভাল পাম সেইটোৱে কৰিম গম পাইছোঁ আপোনাৰ এনেই মনত থকা ধৰি লওক কিবা আছে নি মমেণ্টছ এতিয়ালৈকে যিমানটো দীঘল জাৰ্ণি হ'ল এই সংগীতৰ মানে চৰ্চাৰ ক্ষেত্ৰত কিবা আছে নি স্পেচিয়েল মমেণ্ট য'ত আপুনি মানে মিছ কৰে সেই মমেণ্টটো তেনেকুৱাতো ধৰা বহুতেই আছে মিছ কৰা হেৰি মানে চাগে এটা পিক মানে পাই গৈ যেতিয়া মানুহ যে অ'কে মই এতিয়া মানে যিখিনি বিচাৰিছিলোঁ লাইফত মানে এই লাইনটোৰ পৰা এটলিষ্ট সেই বস্তুটো মই এচিভ কৰিলোঁ এতিয়া মোৰ ওপৰত কথা মই তাৰ ওপৰলৈ যাবলৈ চেষ্টা কৰোঁ বা মই এৰিলোঁ বস্তুটো শিক্ষাৰ জন্য কেতিয়াবা অন্ত আছে শিক্ষাৰটো কেতিয়াও অন্ত নাই সেইটো হয় বাৰু হেঁপাহৰোতো কেতিয়াও অন্ত নাই এইখিনি পালোঁ এইখিনি শেষ বুলি কেতিয়াও ভাবিব নোৱাৰোঁ এইখিনিয়ে শেষ বুলি ভাবিব নোৱাৰোঁ কিন্তু কিছুমান মমেণ্ট এনেকুৱা আছে ধৰা বহুত এক্সপেক্ট কৰা যায় মই এইটো হ'ব বিচাৰিছোঁ গান গায়ে মই এইখিনি কৰিব বিচাৰিছোঁ কিন্তু সেইখিনি হ'বলৈ কিন্তু মই পৰা নাই এটা কথা এনেকুৱা যে যোগ্যৰে হয়তো চুইছোঁগৈ কিন্তু তাতো কিছুমান কাৰোবাৰ হাত কাৰোবাৰ হেৰি থাকে ন সেইটো মোৰতো আছিলে নেকি চব সময়তেই থাকে সকলো সময়তেই থাকে আপুনি কোনটো সময়ত ফিল কৰিছিলে সেইটো নাই মইতো শিকি থকাৰ সময়তো পাইছিলোঁ কিন্তু সেইটো আকৌ মোৰ কাৰণে আশীৰ্বাদ হৈ গ'ল দেই
সেইটো মোৰ দেউতাই মোক কৈছিলে মানে কি মই যিটো পাব লাগিছিল যেতিয়া নাপাওঁ মই মানে খুব কান্দো কান্দিলে তেতিয়া মানে মোৰ দেউতাই সদায় কৈছিলে তুমি কিয় কান্দিব লাগে এইবোৰতো কান্দাৰ কথা নহয় তুমি এইবোৰ শিকাৰ কথা এইবোৰতো শিকাৰ কথা তুমি যদি আজিয়ে কান্দি শেষ কৰি দিয়া তুমি শিকিবা কেতিয়া আৰু এইটোৱে তোমাক এটা শিক্ষা দিছে গান গোৱা নাচা যি কৰা কৰি থাকা এইটো লৈ কেতিয়াও মানে হেৰি নকৰিবা কোনোদিন দুখ কৰিব নিদিছিল মোক এটা সময়ত গান নাগাওঁ এনেকুৱা বিৰক্তি লাগে গান নাগাওঁ আৰু মানে কেতিয়াবা আশা কৰা যায় মানে সেই ফলটো পাম বুলি হেৰি কৰোঁ নাপাওঁ তেতিয়া মানে এনেকুৱা লাগে ন বিৰক্তি লাগে মানে কি বাদেই দিম আৰু এইবোৰ বাদেই দিম আৰু কিন্তু দেউতাই সেই কথাটো মনত আছে যে সেইটো কৰিলেতো নহ'ব এইটো এটা চেলেঞ্জ এইটো তোমাৰ জীৱনৰ কাৰণে এটা শিক্ষা তুমি শিকি যোৱা কৰি যোৱা তোমাৰ ডিউটি কৰি যোৱা ফল কি তোমাৰ এতিয়াই তুমি ফল খাবলৈ পাবা ফল খাবলৈ বহুত দিন আছে তোমাৰ কিন্তু ধৰি লওক আমি যিটো ফেম এতিয়া আপুনি ধৰি লওক ক'ৰবাত নহয় ক'ৰবাত সেই বস্তুটো আছিলেতো আপোনাৰো যে ফেম এটা মানে মানুহে চিনি পাব কিন্তু সেইখন মানে ৰেজটো আমি মোৰ লাগে যে মানে জীৱনটো জীয়াবলৈ থাকি যায় নিব অকণমান মানে আপুনি ধৰি লওক এতিয়া যিটো এজ পাইছেগৈ আপুনি ভাবেনে যে সিমানখিনি যে মই টাইম দিছিলোঁ সিমানখিনি কষ্ট কৰিলোঁ লগতে অকণমান লাইফটো জীয়াব লাগিছিলে নেকি নাই লাইফটো জীয়াব লাগিছিল মানে এই বস্তুটোহে আচলতে জীয়াই ৰাখিছে মই গম পাইছোঁ সংগীতেহে মানে জীয়াই ৰাখিছে মই নহ'লে কি কৰিলোহেঁতেন এটা চাকৰি কৰিলোহেঁতেন 60 বছৰ বয়সত মই ৰিটায়াৰ কৰিলোহেঁতেন আজি মোৰ 60+ আছে তুমি মোক মাতি আনিছা মোৰ দুখটো ক'ত মোৰতো দুখ লগা নাই ফেম বিচাৰি মোৰতো দুখ লগা নাই মইতো আজি এইটোত আছোঁ কাৰণে তুমি মাতি আনিছা হয়নে মোৰ দুখ লগা নাই কিন্তু মই সেইটোৱে বিচাৰিছিলোঁ যিটোৱে মোক এতিয়াও দি আছে মোৰ মানে কেতিয়াবা মানে সেই বস্তুটো অকণমান ডাউট হয় কাৰণ মোৰ ঘৰৰ মানুহখিনিও ধৰি লওক এইটো লাইনৰ লগতো জড়িত নহয় মোৰ ভয় লাগে যে মই পাছত গৈ পিনি মানে বস্তুটো অকণমান বেলেগকৈ ৰিয়েলাইজ কৰিম নেকি কাৰণ এনেকুৱা হৈছিলে লাষ্ট 2017 মান হ'ব চাগে মই এটা কামত মানে বহুত বেছি মানে কষ্ট কৰিলোঁ হা মানুহ এনেকুৱা হয় না যেতিয়া আগবাঢ়ি গৈ থাকিবলৈ মন যায় কিন্তু এনেকুৱা এটা টাইম আহে য'ত আপুনি আগুৱাব নোৱাৰা হৈ যায় মানে বিচাৰিলেও আপুনি একেই কষ্ট কৰি আছে মে বি ওপৰৱালে হাতখন আপোনাক দিয়া নাই মানে আগবঢ়াবলৈ তে ফ্ৰাষ্ট্ৰেশ্যন কিবা কিবি মাজতে 2 বছৰমান এনেই গুচি গ'ল মানে মোৰ ঠিক আছে কামটো হোৱা নাই কিন্তু মোৰ ৱেষ্ট গ'ল মানে পাছত এতিয়া ভাবোঁ মানে এই বস্তুটো যদি মোৰ আৰু চলে কাৰণ এতিয়াও চল্ভ হোৱা নাই সেই বস্তুটো যিটো চলি আছিলে মানে বিচাৰিছা মে বি আৰু যদি মই 15-20 বছৰ দি দিলোঁ মই সেইটো বস্তুত তাৰ পাছত মানে সেই বস্তুটো আহিব নেকি কিছুমানে কয় যে তই এটলিষ্ট কষ্টটো কৰিলি তো সেই বস্তুলৈ তই প্ৰাউড ফিল কৰিবি যে যদি পাই যাওঁ তেতিয়াতো ভালেই বাৰু চব শেষেই যদি কেনেবাকৈ নাপাওঁ তো মানে ধৰি লওক আপোনালোক যেতিয়া মানে কথাটো শুনো তেতিয়াও ভাল লাগে যে অ'কে মে বি এইটোৱে চাগে লাইফটো মই এইটোৱে কৰি আছোঁতো প্ৰথম কথা আছে ছেটিছফেকশ্যনটো নিজৰ জব ছেটিছফেকশ্যন বহুত ডাঙৰ চাকৰি কৰিও জব ছেটিছফেকশ্যনটো নাপায় নহয় জানো কিন্তু তুমি যিটো কৰি আছা সেইটোত যদি তোমাৰ এটা আনন্দ আছে সুখ আছে কৰা আছে সুখ আপোনাৰ লগত কথা পাতি আছোঁ সেইটোত এটা সুখ আছে আৰু যদি তুমি দেখিছা তুমি জখলাখিনি ঠিকেই বগাই গৈছা খুব কঠিন হৈছে মানে মোৰ ষ্টাৰ্টিংখিনি বহুত ফাষ্ট পালোঁ আৰু কঠিনটো চবতে আছে কঠিনখিনিতো ক'তো ইজি পথ নায়েই আৰু যিবোৰে ইজিলি কৰি গৈছে ইজি কৰাৰো এটা ৰিজাল্ট আছে ইজিও বহুতে কৰিছে কিন্তু হয়নে নহয় ইজি কৰিও ফল পাই আছে কেতিয়াবা বেয়া লাগে তেতিয়া ইমান জীৱনটো কৰিলোঁ এইটো কিন্তু সেইদিনাখন একোৱেই নাই এইটো হয়নে কিন্তু তথাপিও তাতো এটা সান্তনা আছে তুমি যে ইমান ধুনীয়াকৈ মাতি আনিছা মোক তুমি যে মোৰ গানবোৰ মনত পেলাই দিছা আজি মোৰ শান্তিটো ক'ত মোৰতো শান্তিটো তাতে ন তোমাৰ নিচিনা জেনেৰেশ্যনৰ ল'ৰা ছোৱালীয়ে মোৰ গীতটো তুমি সোঁৱৰণ কৰিছা গম পাইছোঁ সেইটোত এটা ছেটিছফেকশ্যন বহুত অনুপ্ৰেৰণা দিছে মোক তুমি খালি তোমাৰ যোনখিনি সময়ত তুমি দেখিবা তোমাৰ জত লগা যেন লাগিছে অকণমান ৰাস্তাটো কৰিব লাগে নে অকণমান দেৰি ৰৈ পিনি আকৌ বাঘৰ নিচিনাকৈ ৰৈ দিলে তোমাৰ হেৰি হৈ যাব ৰাস্তাটো অকণমান চেঞ্জ কৰিব তুমি অকণমান টেকনিকটো চেঞ্জ কৰিবা প্ৰচেছ মই এই কথাখিনি মনত ৰাখিম
আৰু মই নেক্সট যেতিয়া কামটো কৰিম মই আপোনাৰ এই আইডিয়াটো মই কামত লগাম তোমাৰ কামত মই আইডিয়া দিব পাৰিম নে নোৱাৰিম পাৰিব নাজানো এইটোতো লাইফৰ হেৰি হয় ন সেইটো চবেই জীয়াইছে আপোনালোক এক্সপিৰিয়েঞ্চ বেছি আছে আপোনালোকৰ এতিয়া নেক্সট কওক আপুনি 16 বছৰৰ বয়সতে আপোনাক কোনে মৰম দিলে 16 বছৰ নোহোৱাকৈ আপুনি মৰমটো কিয় একচেপ্ট কৰিলে 16 বছৰ কিন্তু বুজি পোৱা নাই ন ইয়াৰ কাহিনীটো কওকচোন এই গানটোৰ মোৰ মানে আগতে আমাৰ ল'ৰা ছোৱালীবোৰে কি নাচে এই গানটোত চাই ভাল লাগে মানে আৰু তেতিয়া যিটো সময়ত গানটো শুনিছিলোঁ সেই ক্লাছ 7-8ত তেতিয়ালৈকে এই মানে ৰিপুবোৰ এক্টিভ হোৱা নাছিলে চাগে তো মই ইমান ফিলটো পোৱা নাছিলোঁ মানে তেতিয়া যেতিয়া ডাঙৰ হৈছে তেতিয়া গম পাইছোঁ অ'কে এইবোৰ এই গানটো আচলতে মই ইমান সৰুতেও গোৱা গান নহয় হয় নেকি এই গানটো মই কেতিয়া গাইছোঁ 96ত মোৰ বিয়াৰ পিছত অ'কে মই আপুনি 18-20 বছৰ মানলৈ আহিছিলোঁ চবেই ভাবে এই গানটো ভইচটো কিন্তু বহুত সৰু হৈ আছিলে সেইটোৱে তেতিয়া মোক চবেই ভাবে যে মানে বহুত সৰু ছোৱালীজনীয়ে গাই আছে হা কিন্তু সেই তেনেকুৱা টেকনিক এটাত মোক গাবলৈ দিছিলে অভিজিত বৰ্মনে আপুনি এজনী 16 বছৰৰ ছোৱালী আপুনি এগৰাকী 16 বছৰৰ ছোৱালী আপুনি গানটো দিছোঁ এনেকৈ আপুনি তেনেকৈ গীতটো গাব লাগিব আৰু তাৰ কাৰণে মই বহুত মানে আশা ভোছলেৰ কিছুমান বহুত গান মই শুনিছোঁ মই কৈছিলোঁ মোক ছাৰে কৈছিল তুমি গান শুনিবা তেতিয়া তোমাৰ ভৰিব মই কিছুমান মানে তেনেকুৱা গান শুনিছিলোঁ লতা মংগেশকাৰো কিছুমান চাইল্ডৰ গান গায় নহয় তেনেকুৱা বহুত গান শুনিছিলোঁ কেনেকৈ গায় মানে জিভাখন কেনেকৈ কৰে আশা ভোছলে কেনেকৈ কৰে মানে আশা ভোছলে খুব মেইনলি খুব কিছুমান সৰু সৰু কাম ধুনীয়া কৰে ভইচটো তেওঁৰ শুনি 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 বহুত শুনিছোঁ মই গান এতিয়া আপোনাৰ এই গানটো শুনি যে কিমানে পলালে 16 বছৰ আগতে তেতিয়া হয়তো ময়ো যদি গালোহেঁতেন মোৰো কিজানি তেনেকুৱা ওলাই হয় নহয় মই তেতিয়া বিয়া হৈয়ে গ'লোঁ নহয় আপুনি পৰিছিলে নে 16 বছৰ আগতে প্ৰেমত আমাৰ যিটো মানে গাঁৱলীয়া প্ৰেম আৰু তেতিয়াতো চকু চিনাকি চাওঁ 16 বছৰৰ আগতে প্ৰেমত পৰা নাই পোৱা নেকি নাই পৰা তেতিয়া পৰা নাই মই সোনকালে পৰিছিলোঁ হয় নেকি 5 বছৰ মানতে চাগে সেইটো প্ৰেম বুলি কেনে গম পালা তুমি নাজানো পাছত ভাল লাগে আৰু ছোৱালীজনী চাই সেইফালে পঢ়ি থাকে সেইটো বেলেগ কথা আৰু কাৰোবাক ভাল লগাটো সেই তেনেকুৱা প্ৰেমেই আৰু কাৰোবাক ভাল লগাটো বেলেগ কথা নহয় জানো কিন্তু আপোনাৰ গানবোৰ শুনি পৰিছিলোঁ কিন্তু চাইকেলত গৈ থাকোঁতে চাওঁ ধুনীয়াকৈ টিং টিং এফালে মোক এটা এই গানটো গাওঁতে নহয় মই কাহিনী এটা কৈ দিওঁ ৰ'বা এই মৰম দিলি চেনে দিলি গানটো মই এইফালে তোমাৰ গোৱালপাৰা নে কোনোবা ফালে গান গাব গৈছোঁ মাতিছে মানে এনাউন্স কৰি আছে কুইন দাস আহিছে এই গানটোৰ কথা কৈ আৰু আগতে আহিবিছেনে মৰম দিলি চেনে দিলি গীত গায় তাৰপিছতে আৰু গ'ল তাৰ আগতে বহিও আছোঁ গানবোৰ কিন্তু নাচিও আছে ছোৱালীবোৰে বজাই বজাই নাচিও আছে তাৰপিছতে নাচা ছোৱালীবোৰ গান চান গালে যে আহি পেলাই আৰু কেইটামান ল'ৰা কমিটিৰ ল'ৰাই চিনাকি কৰি দিলে দেই কুইন দাস কুইন দাস এনেকৈ সিহঁতে মানে মোক নমস্কাৰটো দিবলৈও পৰা নাই বুজিছা সিহঁতে মানে কুইন দাস গম পালা দেই কুইন দাস এনেকৈ কৰিছে দিছে আৰু মানে দিব কৈছে কাৰণে দিছে আৰু ইমান ভাবা নাই আৰু তাৰপিছতে আৰু ঠিক আছে মই ইমান কথাটো বুজি নাপালোঁ তেতিয়া দিছে আৰু কিবা তো গান চান গাই আহিলোঁ অহাৰ পিছত সিহঁতে একচুৱেলি সেই ইমান ডাঙৰ মানুহজনীনো সেইজনীয়ে এনে গানটো যে গাইছে তো সিহঁতে ভাবিব পৰা নাই সৰু ছোৱালী সিহঁতে ভাবিছে খুব সৰু কোনোবা এজনীয়ে গাইছিল গানটো মোকতো সিহঁতে ধৰিব পৰা নাই সেইকাৰণে সিহঁতে হৈছে কুইন দাস চিনাকি কৈছে দিছে আৰু যেতিয়া মই গানটো গাইছোঁ মই গাইছোঁ বুলি কৈছে সিহঁতে মানে একদম তেতিয়া সিহঁতে অলপ আগতে নাচি আহিছে নহয় আহি একদম তেতিয়াহে হাতে ভৰিয়ে ধৰিছে তেতিয়াহে সিহঁতে হেৰি কৰিছে মই পিছত বুজি পালোঁ সিহঁতৰ কেছটো সিহঁতে মোক ধৰিব পৰা নাছিলে মানে তেনেকুৱা হয় গানটোত মানে অলপ তেনেকৈ টেকনিকেলি গাব লগা হৈছিল অভিজিতে মোক কৈছিল বাইদেউ আপুনি অকণমান এনেকৈ গাব গম পাইছোঁ সেইটো তেওঁলোকৰ ভুল নহয় আমি ধৰি লওক আপোনাৰ নামটো যেনেকৈ চিনি পাওঁ মুখখন কিন্তু পটককৈ চকুত নাহে কিন্তু নাহে আৰু এটা কথা আমি যিটো সময়ত গীত গাইছিলোঁ সেইটো সময়ত আমাৰ অডিঅ'টোহে খুব প্ৰাধান্য আছিলে ভিডিঅ'টোতো আমাৰ ইমান হেৰি নাছিলে আমাৰ কণ্ঠটোৱে পৰিচয় আছিলে আমাৰ যদি অনিমা চৌধুৰী বাইদেৱে গানটো গায় আমি গীতটো শুনিলেই গম পাইছিলোঁ এইটো অনিমা বাইদেউৰ গান হয়নে তেনেকুৱা এইটো খগেন মহন্তৰ গান এইটো মানে হাচিনা হাজৰিকাৰ বাইদেউৰ গান কিন্তু আজিকালি
অডিঅ'টো বাজিটো থাকাটো দূৰৰ কথা, ভিডিঅ'টো লাগি থাকিলেও গম নাপাওঁ কাৰ কোনটো গান। আজিকালি ভইচবোৰ মানে এটা চিনাকি নাই। আগতে প্ৰত্যেকটো ভইচে এটা এটা নিজৰ মানে স্থান আছিলে, নিজৰ এটা চবৰে নিজৰ এটা বৈশিষ্ট্য আছিলে ভইচৰ। মানে সমৰদাৰ ভইচটো কেনেকুৱা, দীপেন্দাৰ কেনেকুৱা এটা ভইচ ন, অপূৰ্ব বেজবৰুৱা কেনেকুৱা আছিল, মহানন্দ মজুমদাৰ বৰুৱা কেনেকুৱা আছিল, পাৰ্থক্য থাকে কাৰো লগত কাৰো নিমিলে, চবৰে এটা নিজৰ নিজৰ কোৱালিটি আছিল, তেনেকুৱা আছিল। সেইকাৰণে গানটো শুনি মানে চাবলৈ নালাগিছিল, শুনিলে গম পাই গৈছিল অমুকে গাইছে গানটো, তেনেকুৱা কথা। আমি এতিয়া শুনিম মৰম দিলিছে নে আৰু নকওঁ মানে এইটো তাই মই ভাবি থৈছোঁ শুনিমে বোলো। মনে কি হয়, এই গানকেইটা চবেই জানে, চবেই শুনে, খুব হেৰি হ'ল। সেইকাৰণে বহুতে ভাবে কুইন দাসৰ মানে এই দুটাই নেকি গান, এই দুটাই গান গাই থাকে নেকি। একচুৱেলি সেইটো কথা নহয়, গানটো বহুত গাইছোঁ। আপুনি ভাল পোৱা এটা গাপত আছে, কিন্তু এইকেইটা গান মানে ৰাইজে খুব বেছিকৈ আদৰি লৈছে। কিন্তু সেইটো এটা কথা, আপুনি ধৰি লওক আপুনি ভাল পোৱা গানটো আৰু মানুহে ভাল পোৱা গান দুইটা বেলেগ বেলেগ হ'ব পাৰে ন? হ'ব পাৰে। ৰাইজে ভাল পোৱা গানটো মোৰ লগত মই ভাল নাপোৱা নহয়, কিন্তু তাতকৈও হয়তো বেলেগ ধৰণৰ গীত এটা মোৰ ভাল লগা গীত আছে, তেনেকুৱা। আপুনি সেইটো ভইচত গাবনে এতিয়া, বাচ্চা ভইচটোত? মই যেনেকৈ গাইছোঁ তেনেকৈ গাম। এতিয়া কেনেকুৱা হয় নাজানো, তেতিয়াবা কি মুডত গাই দিছিলোঁ। এইটো গীতৰ কথা আৰু সুৰ সংগীত গোটেইখিনি অভিজিত বৰ্মনে আছিল, তেখেতৰ আছিল। মৰম দিলি চেনেহ দিলি বাটতে লগ পাই, পিছে মই 16 বছৰত ভৰি দিয়া নাই। মৰম দিলি চেনেহ দিলি বাটতে লগ পাই, মই 16 বছৰত ভৰি দিয়া নাই। নাজানো ভাল পোৱা কি, নবুজো প্ৰেম মানে কি, তেনে কথা নকবি দুনাই। মই 16 বছৰত ভৰি দিয়া নাই। মৰম দিলি চেনেহ দিলি বাটতে লগ পাই, মই 16 বছৰত ভৰি দিয়া নাই। মাতটো ভাঙি আছে দেই, বহুত ধুনীয়া হৈছে। মোক এটা কথা, আপুনি যেতিয়া গাই আছিলে এটা কথা মই মন কৰিলোঁ, আপোনালোকে যেতিয়া হাইট গায় নাকটো ইউজ কৰে নেকি অকণমান? মই মানে গানত আগৰ পৰাই বহুত ইণ্টাৰেষ্টেড কিন্তু কোনো তেনেকুৱা মানুহ নাপালে যাৰ পৰা মই শিকিব পাৰিম। মই যদি হাই গাবলৈ হয় মানে চিঞৰি তেটোফালে, আৰু এতিয়া যিসকল ধৰি লওক গায়িকা আছে, যি গাই আছে, প্ৰায় হাইলৈ যোৱা সময়ততো এনেকৈ মাইকটো আগলৈ দি দিয়ে, ট্ৰাই নকৰেই মানে ইমান হাইট। কেনেকৈ কৰে মানে এই বস্তুটো? তুমিতো গালাই, কিন্তু ল'ৰাই গ'লে কেনে, মই ইয়াত ষ্টাৰ্ট কৰোঁ না 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 না, হৈছে জানো সেইটো বস্তু? হৈছেতো। তুমি নাকেদি গোৱা নাই, কিন্তু নাকেদি গাইছোঁ নাই গোৱা তুমি ভইচটো কণ্ট্ৰল কৰি চেপি গাইছা। অ'কে, মই যদি ৰে গা মা পা না নি সা, নাজানো, সা ৰে গা মা পা না নি সা গালো নহয়, তাত চাটো মই বহুত খুলি গাইছোঁ। মই তাতকৈ এনেকৈ যদি গাওঁ, সা ৰে গা মা পা না নি সা, চফ্ট হৈছে নাই? চফ্ট হৈছে। সা ৰে সা, সা ৰে গা নি সা, সা ৰে গা, অ'পেন হৈ গ'ল। মোৰ এটা সময়ত ভইচটো ক্ৰেক হৈ যাব, হয়নে? মাইকত গালেও মই নিজৰ কণ্ট্ৰল, মোৰ কোনো টেকনিকেলি এইটো নহয়, মই নিজে কৰিম। ষ্টুডিঅ'ৰ কথাটো বেলেগ হয়, মই ষ্টেজত যেতিয়া গাম মোৰ নিজৰ কণ্ট্ৰল, এইটো তেনেকুৱাই কথা। দুইটাই কাৰেক্ট হয়। তুমি যিমান হাই যাবা, তুমি তাক চফ্ট কৰিবৰ কাৰণে চিন্তা কৰিব লাগিব। তুমি যদি একদম ভইচ খুলি দিলা, তোমাৰ ভইচে ক্ৰেক হৈ যাব। সা ৰে সা, সা ৰে গা ৰে সা, সা ৰে গা ৰে সা, সা ৰে গা মা। মই হেডফোনটো খুলি পিনি এবাৰ শুনো, আপুনি চফ্টকৈ গাই দিবচোন মই শুনিছোঁ এবাৰ কেনেকুৱা লাগে। সা ৰে সা, সা ৰে গা ৰে সা, সা ৰে গা মা গা ৰে সা, সা ৰে গা মা পা মা গা ৰে সা, সা ৰে গা মা পা মা গা ৰে সা।
তাতকৈ ওপৰলৈ আৰু পিছত যাব নোৱাৰিব গম পাৰোঁ পাইছোঁ, গম মাতটো মোৰ পাইছোঁ। ক্ৰেক হৈ যাব তাতকৈ মই চফ্ট কৰি গাম কিন্তু সুৰ লগাম সেইটোৱে টেকনিক সেইখিনিতে টেকনিক বহুত টান বস্তু গম পায় নে এইবোৰ টান মানে কি কিন্তু সেই শিকিলেই মানে হয় শিকিবলৈ মানে শিকিলেই আজিকালি হয়। কোনেও নিশিকেই মই যিমান দেখিছোঁ এতিয়া আপুনি মই এটা কথা কৈছোঁ আপুনি কাক এনেকুৱা ফ'ল' কৰে বৰ্তমান সময়ত মানে যিটো আপুনি ভাবে যে বহুত ভাল গাই আছে কোনোবা আছেনে তেনেকুৱা এতিয়াৰ অঁ নিউ জেনেৰেশ্যনৰ মানে সেইটো কোৱালিটি থকা যিটো আপুনি এপ্ৰিচিয়েট কৰিব পাৰে মোতকৈ ভাল গাইছে দেখোন মেল ফিমেল চব জুবিন দাক বাদ দি নাই মই মানে কি এটা কথা ঠিক মই হয়তো চেল্ফিজ বুলিও কোনোবাই ক'ব পাৰে মই মোতকৈ কোনোবাই ভাল গাইছে বুলি মই নাভাবোঁ মই মোৰ ভাগত মই নিজৰখিনি নিজেই ছেকেণ্ড বেষ্ট কোন হয় মই গম পাইছোঁ আপোনাৰ আনচাৰ দিবলৈ অকণ দিগদাৰ হৈছে কিন্তু মানে সেই আৰু এতিয়া আপোনালোকৰ চিনাকি কোনো আপুনি যেনেকৈ গাই দেখালে এতিয়া নাই কোনো নতুন গোৱা এইখিনিও গাব নোৱাৰে মানে আছে দেই মই নাই বুলি নকওঁ কিন্তু সেইবোৰ মেইন ষ্ট্ৰীমত নাই মেবি তেওঁলোকে সেই সুযোগটো পোৱা নাই অঁ আছে গোৱাও তেনেকুৱা আছে শিকি পেলাইও কিছুমানে গাই আছে কিছুমানে বেছিভাগ নিশিকাকৈ শুনি ইউটিউবত শুনি কিবা শুনি গান গাই আছে যাৰ কাৰণে কিন্তু পাব্লিচিটিও পাই আছে সেইবোৰে চব পাই আছে সেইটো কাৰণে দৰকাৰো হোৱা নাই শিকিবৰ কাৰণে কাৰণ কোনেও সমালোচনা কৰিবলৈ নাই শিকি গাবলৈ আমাৰ দিনত ছাৰহঁতে কৈছিলে যেতিয়ালৈকে গান শিকা নহয় তেতিয়ালৈকে গান গাব নোৱাৰোঁ আমাকতো তেতিয়া গান গাব নিদিছিল আজিকালিতো সৰু সৰু লিটল চাম কিবা চাম এইবোৰত দেখোন গান গাই থাকে মই যেতিয়া মানে হেৰিত চাওঁ কিন্তু ভাল গাই থাকে ইমান ভাল গায় সৰু সৰু ল'ৰা ছোৱালীবোৰে সিহঁতৰতো শুদ্ধ গায় ন কিন্তু আমাৰ দিনত কিয় গাব নিদিছিল ছাৰহঁতে মই কেতিয়াবা নিজকে নিজে প্ৰশ্ন কৰোঁ আমাৰ দিনত ভাই সৰু থাকোঁতে আমি সৰু থাকোঁতে আমাক গাবই নিদিছিল গান কিজানি আত্মবিভোৰ হৈ যায় বুলি ছাৰহঁতে গাব নাই আগতে শিকিবি তাৰপিছত গান গাবি এনেকৈ কৈছিল কিন্তু আজিকালিতো ল'ৰা ছোৱালীবোৰে সৰুৰ পৰাই ইমান গান গায় আৰু ভালো গায় জামানা বেলেগ গায় এতিয়া নাজানো দেই মই দেখোন আপোনালোকৰ নিচিনা ভইচটো বিচাৰিয়ে নাপাওঁ মই বিচাৰোঁ মানে এতিয়া নতুন গান শুনিবলৈ তেনেকুৱা যাক মই আইডল বনাব পাৰোঁ আছে চবৰে এটা লুকাই আছে কিন্তু ফোনটোলৈ হোৱা নাই আৰু ইমান মোৰ আছে তুমি তাৰ মাজত হেৰি কৰি ল'বা আৰু ভাবি ল'বা মই ৰিচেণ্ট হেৰি আহিছিলে আমাৰ মৌচুমী বাই আহিছিলে তো মৌচুমী বাক কৈছিলোঁ কোনোবা আছে নেকি ক'বচোন মই য'ত শিকিব পাৰোঁ মানে মোৰ এনেকুৱা নহয় প্ৰফেচনেল ছিংগাৰ বনিবলৈ আছে কিন্তু কিছুমান ধৰি লওক পাজুল আছে মোৰ এতিয়া মই ধৰি লওক গীটাৰখন লৈ পিনি সৰু সুৰাকৈ এনেই কিবা কিবি অকণমান গাই দিব পাৰোঁ কিন্তু মানে সেই তাৰ পৰা তালৈ নিবলৈ মানে এটা প্ৰচেছ থাকেতো এতিয়া হাইট গালে আপুনি বা লোড গালে লোৰ পৰা হাইলি নিবলৈও এটাতো থাকিব ৱে যিটো আপোনালোকৰ কাৰণে ইজি হয় কিন্তু মোৰ সেই বস্তুখিনি এক্সপ্ল'ৰ কৰিবলৈ মন আছিলে মই এতিয়ালৈকে মৌচুমী বাই মোক ৰিপ্লাই নাই কৰা কিন্তু দেই অকণমান হাই পৰা ল' আহিব লাগে মই আপোনাক এদিন বহিলে গম পাওঁ মোৰ কিছুমান মানে পাজুল আছে যিটো মই মেবি আপুনি যদি কৈ দিয়ে এনেকৈ কৰ মেবি হৈ যাব পাৰে কিন্তু মই বুজি পোৱা নাই মানে মই এতিয়া যিটো ৱেইট লৈ যাওঁ ক্ৰেক হৈ যায় ভইচ মানে আগতে কি হয় এই ইংলিছ বেণ্ডবোৰ খুব শুনিছিলোঁ ঠিক আছে এতিয়া প্ৰপাৰ টেকনিকটো নাজানো কেনেকৈ সেই বস্তু এতিয়া যে মই এইটো ফলচেটো বুলি কয় নেকি তেনেকুৱাই কিবা এটা কয় ন হাইট যিটো নিয়ে আৰু তো মই সেইবোৰ সিহঁতৰ পৰা ফ'ল' কৰি শিকিছিলোঁ মানে কেনেকৈ গাব লাগে কিন্তু মই কোনো শিকোৱা নাইতো সেইটো কাৰণে ভুল ৰাস্তাত গ'লোঁ মানে মানুহটো নহয় সেইটোতো এটা টেকনিকেই ন ভইচৰে টেকনিক সেইবোৰতো মই মানে ৰিচেণ্টলি এটা আমাৰ কি অৰিজিত সিঙৰ এটা হেৰি চাইছিলোঁ তাতে মানে কৈছিলে অৰিজিত সিঙে যেতিয়া মানে যিটো মানে টিন এজত মানে গান গাইছিলে তাৰ মানে তেখেতৰ মানে ভইচটো তেতিয়া অলপ বেলেগ আছিলে চাইছা ন এতিয়া ভাঙি মেলি এতিয়া যে মানে ভাঙি মেলি মানে কৰিছে ভইচটো যে ভাঙি মেলি কৰিছে বুলি ক'লে বহুতেতো বহুত চিন্তা কৰিব ন কি ভাঙিলেনো এই প্ৰচেছটো জানে নি আপুনি ঠিক নাজানো মই ভাবিছোঁ কথাটো ভাঙাই মেলি কৰিছে মানে কেনেকুৱা তাৰো মানে সেই বহুত সাধনাৰ কৰিহে কিন্তু সি কৰিছে এতিয়া তাৰ গানবোৰটো শুনিলে সেই ভইচটোতো নাহে এতিয়া সেই ভইচটো কিন্তু এতিয়া তাৰ একেবাৰে নাই এতিয়া সি বনাই ল'লে নিজৰ এটা ডেপ্থ এটা বনাই ল'লে সেইটো বহুত সাধনাত কৰিছে কিবা কৈছে ভাঙি চিঙি কৰিছোঁ মই তেতিয়া ভাবিছোঁ মানে এতিয়া কিমান কঠিন সাধনা কৰিছে নহয় জানো সাধনাৰ ফলত আজি অৰিজিত সিঙে এই ভইচটো ওলাইছে এটা ভইচে ক্ৰিয়েট কৰি ল'লে নতুনকৈ মানে এইটো কম ডাঙৰ কথা নেকি তেওঁ ভগৱানে ঈশ্বৰ প্ৰদত্তটো থাকিল
কিন্তু তেওঁ মানে কোনোবাই তেওঁক অলপ হাঁহিলে নে ঠাট্টা কৰিলে যিটো বস্তুৰ কাৰণে তেওঁ লাগি পেলাই তেওঁ এটা নতুন সৃষ্টি কৰিলে আৰু সেইটোৱে আজি মানুহৰ প্ৰত্যেকৰ অন্তৰখন চুই আছে নহয় জানো আপুনি ভাল পায়নে তেখেতৰ গান মই বহুত ভাল পাওঁ ভাল পায় ন মই বহুত ভাল পাওঁ একদম মানে অন্তৰ চুই যায় তেওঁৰ গানবোৰ মানে এতিয়াতো তেওঁ নিউ নহয় বাৰু কিন্তু তথাপিও মানে তেওঁৰ গান মানে খুব ভাল লাগে তেওঁৰ ৰেঞ্জটো বহুত হৈ গ'ল এতিয়া ৰক গান হ'ব দিয়ক ক্লাছিকেল হ'ব দিয়ক চব মিক্স কৰি পেলালে ন ফিউজন কৰি সেইটোৱে যেনেকে মানে তোৰ মতৰ কৰি মানে মই কৈছোঁ নহয় এনেকুৱা মানে সোণ পিটিলে মানে যেনেকে তেনেকে গঢ় দিব পাৰে অলংকাৰ সোণৰ অলংকাৰ যেনেকে তেনেকে মানে তেওঁ উলিয়াই মানে ভাজ দিব পৰা গম পাইছে আপোনাৰ ঘৰতে শিকাই নাই আপুনি আপোনাৰ ছোৱালী এগৰাকী আছে ন মোৰ ছোৱালী আছে কিমান ডাঙৰ তেখেত তাই মানে MBA কৰি আছে এইবাৰ থাৰ্ড চেম ফ'ৰ্থ চেম পাইছে আৰু নামটো কি হয় তেখেতৰ অনন্যা ৰাজকুমাৰী অনন্যা আপুনি ইংলিছ নাম কিয় নিদিলে নিজৰ নামটো কুইন দি ল'লে এইটো কোনে দিছিলে নামটো আপোনাক মোৰ মায়ে কোৱা মতে মই যেতিয়া হস্পিটেলত বোলে জন্ম হৈছিলোঁ এগৰাকী চিষ্টাৰে বোলে কুইন বুলি নামটো দিলে হয় নেকি একচুৱেলি কুস্তি আমাৰ অসমীয়া মতেতো কুস্তি থাকে ন কুস্তি নামটো বেলেগ হয় কিন্তু সেই চিষ্টাৰগৰাকীয়ে বোলে মৰমতে মোক কুইন বুলি নামটো দিছিল আৰু মায়ে সেইকাৰণে কুইন বুলি ৰাখি থ'লে এতিয়া অনন্যাই শিকাই নাই গান আপুনি অনন্যাই গান তাই শিকিব তাই অলপমান লাজ কৰে লাজ থাকিলে শিকিব নোৱাৰে দেই এইবোৰ কামত ভয় মানে কি অভাৰ কনফিডেণ্ট হ'ব নালাগে কলিজাত ভয় থাকিব লাগে তেনেকুৱা মানে কিন্তু উন্নতি কৰিব নোৱাৰে তাই আকৌ সেই ভয়টো আছে নোৱাৰিমেই নেকি মই লাজটো আছে বেছি কিন্তু তাই গানৰ বহুতখিনি জানে চেন্সটো থাকিবই ন গানৰ তাই মানে কোনোবাই যদি মানে গান গাইছে ক'ৰবাত হেৰি হৈছে তাই লগে লগে কৈ দিব পাৰে আমাৰ কি হেৰি লগাইছে অৰিজিত সিং ইমান প্ৰিয় নহয় অৰিজিত সিং ইমান প্ৰিয় নহয় তাইক গান শুনি তাই অৰিজিত সিঙৰ মই আজি আহিবৰ সময়তো তাই মোক এটা গান শুনাইছে এই কি আছিলে যে নতুন গানটো তাই মানে হেৰিখিনি চাৰগ্ৰামখিনি তাই একদম মানে মোক তুমি পাৰিবানে মা চোৱাচোন এইখিনি চোৱাচোন তুমি এনেকুৱা গান এটা বনাবা দেই তুমি এইবাৰ এনেকুৱা এটা গান বনাবা চোৱাচোন তুমি অলপ প্ৰেক্টিচ কৰাচোন ঠিক মই কৈছোঁ ৰ'বাচোন গাই চাইছোঁ হৈছে তুমি এইবাৰ এনেকুৱা এটা গান বনাবা এইবাৰ ছোৱালীয়ে মোক এইটো ছাজেষ্ট গাইড কৰিব পাৰিব গম পাই নে তেওঁলোকৰ টেষ্টটো বহুত চেঞ্জ হৈ গ'লতো এতিয়া নতুন জেনেৰেশ্যনটোৰ তাই মানে কি জানা গানত তাই চিলেকশ্যন তেনেকুৱা মানে মোৰ ছোৱালী বুলি মই হেৰি কৰা নাই যিকোনো গান তাই ভাল নাপায় তাই সেই তেনেকুৱা ছফ্ট গানবোৰ তেনেকুৱা গানবোৰহে ভাল পায় চিং চং এইবোৰ গান ভাল নাপায় তাইক এনেই মানে শিকাবচোন পাৰিলে আমাক আমি য'ত বিচাৰিছিলোঁ আমাক নিশিকালে মা দেউতা মোৰ আটাইতকৈ ডাউন দিয়া মানুহ ঘৰত মা দেউতা গম পাইনে ক্লাছ 8 মানত তেতিয়া মানে ছিংগাৰ বুলি খুব মন আৰু এই ব্ৰেণ্ড ডান্স কিবা কিবি শ্ব' চাই থাকোঁ আমাৰ ওচৰতে হেৰি হয় বিহু ফাংচন হয় লাইফত চাৰেগামা চাহটো ক'তো নাজানো মানে ঘৰতে যি আৰু মনে মনে ৰুমত শুনি থাকোঁ ন তেনেকৈ আৰু মাইজান গাবলৈ গ'লোঁ ষ্টেজত প্ৰথম ষ্টাৰ্ট কৰিছোঁ মাইজান তোকে চাউণ্ড নাই নহয় এতিয়া মই এই চাউণ্ডটো নাজানো নহয় কেনেকৈ ল'ব লাগে বহুত বেয়া গালোঁ মানে বহুত বেয়া গাইছোঁ তাৰপিছত ঘৰলৈ গৈছোঁ সেইদিনাখন এইবোৰ গাবলৈ গৈছিলি শিকাবলৈ দিছিলে ক'ৰবাত তেতিয়াহ'লে আৰু নেক্সট ডাউন এনেকুৱা হৈছে মই ৰাস্তাত ওলাব পৰা নাই মানে ময়ো গম পাইছোঁ মানে বেলেগ বেয়া হৈছে আপুনি ভাবি চাওক যিটো মানুহে লাইফত কেতিয়াও গাই পোৱা নাই ষ্টেজত আৰু মানে কি আৰু মা দেউতা চিনি পায় মানে ওচৰৰ মানুহখিনিয়ে তো ভাবিছে চাগে শিকি মেলি আহিছে ল'ৰা জোতা নদলিয়ালে সেইটো কাৰণে মোক নহ'লে তেতিয়াতো তুমি সৰু আছিলা ক্লাছ 8-9 তেতিয়াহ'লে 8-9 কি সেই দুদিন আহি ঘৰত সোমাইছোঁ গম পাইনে মই ঠিকে আছে ঘৰত সোমালা সেইটোতো শিক্ষা আজিলৈ তোমাৰ হৈ আছে আৰু শিক্ষাৰ কিন্তু কোনো বয়স নাই তোমাৰ মন আছে তোমাৰ আগ্ৰহ আছে তুমি কিয় নিশিকা বহুত লাজ পাইছোঁ লাইফত শিকা তুমি তোমাৰ মই যি দেখিছোঁ তোমাৰ বহুত আগ্ৰহ আছে মন আছে মই এতিয়ালৈকে অডিয়েঞ্চো গম পাইছে যিমান ভাল ভাল ছিংগাৰ আহিছে মই সকলোৱে কৈছোঁ অকণমান ক'ৰবাত ৰাস্তাটো উলিয়াই দিবচোন শিকিবলৈ ময়ে শিকিম গৈ পিনি মানে সেই আৰু শিকা নহয় এতিয়া মই সেইটোকে আপোনাকো কৈ দিছোঁ নেক্সট যি আহিব মই আপুনি যদি নপঠিয়াই আপোনাৰ কথা ক'ম মই শিকাটো তুমি মই কৈছোঁ নহয় শুনিও শিকিব পাৰা একো নাই কিন্তু আপুনি এতিয়া যেনেকৈ ইমান ইজিলি গাই দিলে মোৰ নাহে আকৌ তেনেকৈ বস্তু ক'ত গৈ ৰৈ যায় তাৰপিছত মোৰ নাকটো ইউজ হৈ যায় মানে এই হেৰিও চাইছিলোঁ মই এইবাৰ
ইউটিউবত শিকাই কোনোবাই যে ইয়াৰ পৰা ভইচটো আধা নাকেদি উলিয়াব লাগে হাৱা আধা মুখেদি উলিয়াব লাগে কেতিয়াবা মুখেদি উলিয়াব লাগে নাকটো পৰা বন্ধ কৰি দিব লাগে লাষ্টত গৈ কনফিউজ হৈ বহি দিওঁ নাকেদি ওলোৱা ডিঙিৰ কোনোবাটো এইটো অংশ দি ওলোৱা এইটো অংশ দি ওলোৱাৰ তাৰো ভাজ আছে এতিয়া ওপৰত হাইট গ'লে যে আমি চেপি দিওঁ তেতিয়া আমাৰ এইখিনিতে কোনোবাখিনিতে আমি চেপি দিওঁ তেতিয়া ওপৰৰ নোটটো লাগে তেনেকুৱা হেৰি আছে কিন্তু আপুনি এটা ভাল এটা ৰিয়াজ কৰিব পাৰিব নেকি যিটো মোৰ লগতে যিসকল ঘৰত আছে বাথৰুম ছিংগাৰ তেওঁলোকে প্ৰেক্টিচ কৰিব পাৰে নাই এনেকুৱা ধৰণৰ পাল্টাবোৰ কৰি থাকিলে হয় যেনে সাৰে সা সাৰে গা ৰে সা Simple নাই নেকি? একদম চিম্পল সাৰে সা সাৰে গা ৰে সা সাৰে গা মা গা ৰে সা সাৰে গা মা পা মা গা ৰে সা সাৰে গা মা পা ধা পা মা গা ৰে সা সাৰে গা মা পা ধা নি ধা পা মা গা ৰে সা সাৰে গা মা পা ধা নি সা সা নি ধা নি সা নি ধা পা ধা নি সা নি ধা পা মা পা ধা নি সা নি ধা পা মা পা গা মা পা ধা নি নিসা সা নি ধা পা মা গা ৰে সা আপোনাক কিডনেপ কৰি দিওঁ নি মই এমাহমান ঘৰত ৰাখিলে পাৰিলে হৈ যাব হ'ব চিন্তা নাই মইতো আৰামছে থাকিব পাৰিম খুৱাই বোৱাই ৰাখিবা ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম কাইলৈ মা আপুনি নেক্সট কিবা প্লেনিং কৰিছে নেকি নতুন এলবাম মই মানে একদম একচুৱেলি মই অলপমান হেৰি প্লেন কৰি আছোঁ কিন্তু আজি মোক ছোৱালী এটা ঠক্কৰ দি দিলে ন তুমি এনেকুৱা ধৰণৰ গান এটা বনোৱা কিন্তু মই আজি কিছুদিনৰ পৰা এইটো সাঁচি ৰাখিছিলোঁ তাইৰ আৰু মোৰ হেৰিটো মিলি গ'ল আজি সেইকাৰণে ভাবিছোঁ মই অতি শীঘ্ৰে মানে এটা এনেকুৱা টাইপ গান মানে এতিয়া ছিংগল ৰিলিজ কৰিব নে মানে আজিকালিতো এটা গানে ৰিলিজ কৰে ন আমাৰ দিনত আৰু তেতিয়া এটা কেছেট কৰিবলৈ 8টা প্ৰথমে আছিল 10টা গান হ'লেহে এটা কেছেট হ'ব 8টা গান হ'লেহে কেছেট হ'ব এনেকুৱা হ'লতো এতিয়াতো এটা হ'লেই হয় ছিংগল পিচ এটা গান গাই ৰাতিৰ ভিতৰত আকৌ কামবেক কৰি দিয়ক আপুনি এটা এইবোৰ লগাই দিব আজিকালি তোমালোকে আশীৰ্বাদ মানে কি তোমালোকৰ শুভেচ্ছা আমাৰ তাত শুভেচ্ছাটো সদায় আছে আমাৰ কেতিয়াবা খঙে উঠে কিয় নাইকিয়া হৈ গ'ল মানুহবোৰ আমিতো শুনিবলৈ বিচাৰোঁ ন তেওঁলোকৰ গানবোৰ এতিয়া আপোনালোকৰ ওপৰত আমাৰো অলপ হ'লেও অধিকাৰ থাকেতো আপোনালোক আমাৰ শিল্পী হয় ন সেইটোৱে তোমালোকে এতিয়া সেই অধিকাৰটো যে আছে এইটো মৰমৰ অধিকাৰ নহয় জানো আৰু তোমালোকে বিচাৰিলেহে আচলতে আমাৰ তাগিদা ন এতিয়া আমি এনেকুৱা নহয় যে বহি আছোঁ এটা সময়ত গান গাই পেলাই ইমান বছৰ আমি কিন্তু বহি থকা নাই মাজে মাজে আমি গান ৰিলিজ দি থাকোঁ কিন্তু কি হ'ব গানবোৰ ৰিলিজ দিলেও আমিতো তেনেকুৱা ধৰা হেৰি কৰিব নোৱাৰোঁ ইউটিউবত দিলেও খুব আমাৰ গানবোৰ ইমান নচলে হয়তো টেকনিকবোৰ নাজানো কেনেকৈ চলাব লাগে হেৰি কৰিব লাগে কিন্তু যদি তোমালোকৰ তাগিদাটো থাকে তোমালোকৰ নিচিনাবোৰৰ তাগিদা থাকে তেতিয়া আশা ৰাখিব পাৰি যে এওঁলোকৰ তাগিদাত মানে আমাৰ গানবোৰ হয়তো আপোনালোকে ধৰি লওক মে বি আপোনালোকৰ যিখিনি এতিয়া মানে ভইচ কোৱালিটি বা টেক্সাৰ যিটো ষ্টাইলত মানে নতুন জেনেৰেশ্যনে ভাল পাব সেই তেনেকৈ কোনোবা দেখাব পৰা নাই চাগে এতিয়ালৈকে ঠিক আছে মে বি আপোনালোকেও ধৰি লওক ইমানখিনি এক্সপেৰিমেণ্ট কৰা নাইতো এতিয়ালৈকে এতিয়া আমাৰ দিনৰ কথাবোৰ সম্পূৰ্ণ বেলেগ আছিল আমি খালি গান গাব লাগে এইটোহে জানিছিলোঁ এতিয়া গানটো গাবলৈ পিছৰ কথা মাৰ্কেটিঙলৈকে চিন্তা এতিয়া গম পাইছোঁ গোটেইখিনি নিজে হয় তেতিয়া আমি খালি গান গাবলৈহে শিকিলোঁ গান গাবলৈহে জানো সেইটোহে জানো আৰু আপোনাৰ এটাও নিজৰ কম্প'জিশ্যন নাই নেকি এতিয়ালৈকে নিজৰ কম্প'জিশ্যন আছে আপুনি মানে ভাবেনে এইটো ভাল মই নিজে কৰিছোঁ যেতিয়া বেয়া বুলি কিয় ক'ম ন দুআষাৰ শুনাব নেকি ঠিকে আছে নহয় মই আৰম্ভণিৰ পৰা দি আছোঁ মানে এইটো এটা মই ভিডিঅ' হেৰি কৰিম বুলি ভাবি পেলাই গানটো কৰি আছোঁ এইটো কেতিয়া মানে কম্প'জ কৰিছে এইটো কেতিয়া হ'ব এইটো 2005-06 মানত 5-6 দিন হ'ল কাশ্মীৰী নে পাঞ্জাবী ধৰিবকে নোৱাৰি হ'ব চাগে তাই মুম্বাই ছোৱালী এইখিনি মানে ল'ৰাকেইটা মানে জোকায় আৰু ছোৱালীজনী তেতিয়া ছোৱালীজনীয়ে মানে গাব আৰু নহয় মই কাশ্মীৰী নহয় মই পাঞ্জাবী নহয় মই মুম্বাইৰ ছোৱালী
মোৰে ৰূপে দেখি মাৰ সুহুৰি হওঁ মই অসমৰ জীয়ৰী হওঁ মই অসমৰ জীয়ৰী নহওঁ মই কাশ্মীৰী নহওঁ মই পাঞ্জাবী নহওঁ মই মুম্বাইৰ ছোৱালী মোৰে ৰূপে দেখি মাৰ সুহুৰি হওঁ মই অসমৰ জীয়ৰী হওঁ মই অসমৰ জীয়ৰী ধুনীয়া হৈছে গানটো আপুনি ভিডিঅ' নবনালে গানটোৰ গানটো ভিডিঅ' বনোৱা নহ'ল মানে একচুৱেলি ভিডিঅ' বনাম বুলিয়ে এনেকৈ হেৰি কৰি লৈছিলোঁ নহ'ল মানে এজন অসমীয়া ছোৱালীবোৰক মানে কি কাম বন নাজানে এনেকৈ বুলি ভাবে আৰু পাঞ্জাবী চাঞ্জাবী ছোৱালীবোৰ ধুনীয়া কাশ্মীৰী ছোৱালীবোৰ আপুনি কি ধুনীয়া নহয় নেকি মইতো ধুনীয়াই সেইকাৰণে ধৰা সেইবোৰ ছোৱালীক বেছি প্ৰাধান্য দিয়ে একচুৱেলি ধুনীয়াটোৰ ৰূপটোনো কি ৰূপটো আজি আছে কালি নাই কিন্তু গুণটোহে আচল কথা নহয় জানো অসমীয়া ছোৱালী কিমান গুণী অসমীয়া ছোৱালী কিমান গুণী সেই ভাৱটোৰেহে আচলতে মই এই গীতটি লিখিছিলোঁ সুৰ কৰিছিলোঁ গম পাইছোঁ মোৰ এটা মানে সপোন আছে এতিয়া আমাৰ প্ৰায় 60-70% আহিছে মানে ছিংগাৰ মানে আগৰ ইমান আছিলে শ্ব'ত মই এটা এলবাম কৰিবলৈ মন আছে মানে মই এতিয়া ধৰি লওক এটা সময়ত আৰু নেক্সট ইয়েৰ মানে প্লেনিং কৰিম বুলি ভাবি আছোঁ 10টামান মানে 10জন দিগ্গজ আপোনালোকৰ নিচিনা মানুহ লৈ খালি কম্প'জিশ্যন দিব আমাৰ ষ্টাইলৰ মানে ঠিক আছে অকণমান নতুন ৱেষ্টাৰ্ণ মানে ইনষ্ট্ৰুমেণ্ট থাকিব মিক্স মানে দুইটা বস্তু ক্লাছিকেলো থাকিব আপোনালোকৰ মই মানে চাবলৈ বিচাৰিছোঁ এটা এলবাম যিটো মই শুনিম বেলেগে কোনেও নুশুনিলেও পাছত মই মানে ভাল পাব লাগে কাৰণ বহুত টেলেণ্টেড কম্প'জাৰ আছে এতিয়া আছে তেওঁলোকে কৰিবলৈ বিচাৰে কিন্তু ধৰি লওক কিছুমানে আপোনালোকৰ ফালে ষ্টেপ দিবলৈ কিছুমানে অকণমান অসহজ বোধ কৰে মানে কৰিব নকৰে মই মানে এইটো সুযোগতে তোমাক কৈ থলোঁ তেনেকুৱা যদি কোনোবা ধৰা আছে আমি আচলতে নতুন কিছুমানকতো ঢুকি নাপাওঁগৈ লগ নাপাওঁ ন আমি এটা হেৰিত থাকি যাওঁ কেতিয়াবা আমাৰ লগত যোগাযোগ কৰিব দিবাচোন তেতিয়া মানে আমি বহুতৰ মন থাকে এতিয়া আমি যেতিয়া আপোনালোকে ফোনটো কৰিছোঁ আহিবনে নাহে বা এতিয়া চাইছেনে নাই সেই বস্তুটো থাকে কিন্তু লগ পোৱাৰ পাছত গম পাই যে অ'কে আমি চিন্তাধাৰাৰ পৰা একেই দেখোন মানে যিটো গম পাইছে আপুনি কি ক'বলৈ বিচাৰিছোঁ আমাৰ বাইদেউ শেষ হ'বলৈ হৈছে সময় যথেষ্ট হৈ গ'ল মোৰ কথা পাতি বহুত ভাল লাগিলে এঘণ্টা কথা পাতি দিলোঁ আপুনি প্ৰথম ভয় লাগি আছিলে আপুনি অকণমান মুডি টাইপৰ হয় নেকি বোলো মই মানস যাও কৈছোঁ অকণমান খঙাল লাগিছে দেই দেখি বোলো মাজে কৈছে কথা পাতি নালাগিলে কিন্তু বাকী শেষ কৰাৰ আগতে আমাৰ যুৱ প্ৰজন্মক কিবা মেছেজ দিব বিচাৰিব নেকি আপুনি যুৱ প্ৰজন্মক মেছেজ দিবলৈ এটাই হেৰি থাকে যে আজিকালি যিবোৰ মানে ধৰা ল'ৰা ছোৱালীবোৰ উঠি আহিছে গীত গাওঁ বুলি বা গাই আছে একচুৱেলি ভগৱানে দিয়া কণ্ঠটো খুব সুন্দৰ খুবেই সুন্দৰ খুব ভাল গায় খালি তাক গঢ়ি পিটি সুন্দৰকৈ ৰাখিব লাগে তাৰ কাৰণে অলপমান শিকিব লাগে গানৰ শিকিব লগা কিন্তু বহুত আছে শিকিব লাগে অধ্যয়ন কৰিব লাগে ৰেৱাজ কৰি কণ্ঠটো মানে তাক সবল কৰি ৰাখিব লাগিব নহয় জানো ভগৱানে দিয়া হেৰিটো কৰি শিকি পেলাই ভাল গান গাব লাগে কাৰণ আমাৰ অসমখনৰ মানে সংস্কৃতিত ইমান চহকী সেইখিনি চহকীখিনি যে আমি পিছৰ জন্মইতো ৰাখিব লাগিব নহয় জানো আৰু তেনেকুৱা ভাল সৃষ্টি কৰক ৰাখি যাওক গানবোৰ আৰু নিজৰ খুব নাম কৰক এইখিনিয়ে সকলোকে কৈছোঁ মোৰ আশীৰ্বাদ থাকিল সকলোলৈকে থেংক ইউ ছ' মাছ বাইদেউ অহাৰ কাৰণে ইমানখিনি সময় দিয়াৰ কাৰণে তোমালোকলৈকো মোৰ মৰম থাকিল মাতি আনিলা ইমান মনৰ কথাখিনি ক'বলৈ দিলা মোক ইমান হহুৱালা দেই সেইকাৰণে তোমালোকলৈকো মোৰ বহুত ধন্যবাদ থাকিল মৰম থাকিল আকৌ কেতিয়াবা ভৱিষ্যতলৈ মাতিবা আহিম নিশ্চয় বাইদেউ তেতিয়াহ'লে আজি আমি ইমানখিনি সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে এপিছডটো চাই ভাল পালে অজান্তি কৰি মজিয়াত আকৌ অতি সোনকালে লগ পাম তেতিয়াহ'লে সকলো ভালে থাকক গুড নাইট শুভৰাত্ৰি